লাইফত আপুনি যিয়ে নকৰে যোনটো ক্ষেত্ৰতে কাম নকৰে তাত বেছিক মাৰ্কেটিং নলেজ থকাটো বহুত জৰুৰী হয় প্ৰডাক্ট প্লাছ মাৰ্কেটিং যদি সেই বেলেঞ্চটো কোনোবাই নাজানে তেনেহ'লে বস্তুটো আজিৰ তাৰিখত স্পেচিয়েলি 21st চেঞ্চুৰী 2024 চনত 2025 চনত বা 30 চনত ছাৰ্ভাইভ কৰাটো অকণমান দিগদাৰ সকলোৰে কাৰণে কিবা নহয় কিবা এটা স্পেচ আছে আপুনি লাগে যি লাইনৰে নহওক যদি আপুনি ৰাইটাৰো হয় আপোনাৰ যদি এটা স্পেচিফিক ছেগমেণ্টত আপুনি কাম কৰি আছে এটা সময়তো নাছিলে বাট বৰ্তমান আপোনাৰ কাৰণে স্পেচ হৈছে আৰু ডেফিনেটলি অসমত প্ৰফেচনেল ৰাইটিঙৰ কেৰিয়াৰ আছে মানুহৰ জীৱনটোত বহুত বেছি দুখ দুৰ্দশা আছে কোনো এজন মানুহৰ লাইফটো ফেৰিটেল নহয় আপুনি লাগিলে যোনে নহওক আপুনি যিমানে পাৱাৰফুল নহওক যিমানে আপুনি ধনী নহওক যিমানে আপোনাৰ মিলিয়নছ অফ ফলোৱাৰ্ছ নাথাকক এট দ্য এণ্ড অফ দ্য ডে জীৱনৰ কোনোবা এটা সময়ত আপোনাক সহায় লগা প্ৰয়োজন হয় আৰু সেই সহায়টো কৰে কেতিয়াবা বিশ্বাসে নমস্কাৰ ব্ৰেকিং 24 আছাম নিউজৰ এই নতুন অনুষ্ঠান বিশেষ অনুষ্ঠান জীৱনৰ কথকতালৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ আজিৰ এই অনুষ্ঠানটিত আমি এগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ এটা সুকীয়া পৰিচয় ইতিমধ্যে তেওঁ নিজৰ গঢ়িবলৈ সক্ষম হৈছে খুব সুন্দৰকৈ তেওঁ মনৰ কথাবোৰ কয় লগতে আপোনাৰ বা মোৰ অচিনাকি হৈও যেন আমাক খুব ভালদৰেই তেওঁ জানে আমাৰ ব্যক্তিগত জীৱনৰ সৈতে যথেষ্টখিনি পৰিচিত তেনেকৈয়ে শব্দৰ অলংকাৰেৰে সেই কথাবোৰ তেওঁ সামাজিক মাধ্যম বা আন মাধ্যমযোগে প্ৰকাশ কৰে আৰু কম সময়তে এটা তেওঁ সুকীয়া পৰিচয়ৰ লগতে এটা ফেন বেছ বুলি আমি যাক কওঁ গঢ়িবলৈ সক্ষম হৈছে যাৰ সৰহসংখ্যকে যুৱ প্ৰজন্মৰ সেইগৰাকী বিশেষ অতিথি আমাৰ সৈতে আছে পাৰ্থ গোস্বামী পাৰ্থ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি মোক ইয়াত নিমন্ত্ৰণ কৰি আনিলে আৰু যিখিনি কথা ক'লে নিশ্চয়কৈ সম্পূৰ্ণৰূপে এগ্ৰী নাই কৰা তথাপিও ইমানখিনি মৰমত ইমানখিনি ধুনীয়া কথা মোক ক'লে গতিকে তাৰ বাবে ধন্যবাদ সামাজিক মাধ্যমৰ কথাখিনিৰে আমি পাতনি নেমেলোঁ আৰু মই আপোনাৰ খা খবৰখিনি সুধি লওঁ কাৰণ ব্যস্ততাপূৰ্ণ এটা জীৱনত আপুনি বৰ্তমান আছে গম পাওঁ খা খবৰ আপোনাৰ কাম কাজৰ লগতে ব্যক্তিগত জীৱনৰ শান্তিত আছোঁ কুশলে আছোঁ নিজৰ যিখিনি কাম হয় কামখিনি নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ যিখিনি যেনেকৈ পাৰোঁ লগতে ব্যক্তিগত জীৱনো ঠিক ঠাকে চলি আছে পাৰ্থ যেতিয়া ধৰক এটা গতানুগতিক প্ৰশ্ন যে খবৰ কেনেকুৱা গতিকে আপোনাৰ বাবে সেই প্ৰশ্নটো যেতিয়া উত্তৰ দিবলগীয়া হয় ইয়াৰ পৰিমাপক আচলতে আপোনাৰ বাবে কি যে আমাৰ দৈনন্দিন জীৱনত যাক আমি কওঁ যে গো উইথ দ্য ফ্ল' বা ইয়াৰ সৈতে এডজাষ্টমেণ্ট কৰি আমি চলিবলগীয়া হয় আপুনি তাৰ ভিত্তিত নে আপুনি যিদৰে জীৱনটো জীয়াব বিচাৰে সেইখিনিত আপুনি কিমান সফল হৈছে তাৰ ওপৰত ভিত্তি কৰি আপুনি উত্তৰটো দিয়ে আচলতে কি হয় খবৰ প্ৰস্পেক্টিভটো দুটা প্ৰস্পেক্টিভৰ পৰা হয় এটাৰ প্ৰস্পেক্টিভ হৈছে নিজৰ যে মোৰ খবৰটো একচুৱেলি মোৰ কাৰণে কি হয় প্ৰথম প্ৰস্পেক্টিভ সেইটো আৰু ছেকেণ্ড প্ৰস্পেক্টিভ হৈছে যে মানুহে খবৰ বুলি যেতিয়া সোধে তেতিয়া শুনিবলৈ কি বিচাৰিছে একজেক্টলি বা তেওঁলোকৰ প্ৰস্পেক্টিভৰ বা খবৰ ডেফিনেশ্যন কি হয় সেই বস্তুটো আৰু মই ভাবোঁ খবৰটো সদায় নিজৰ হ'ব লাগে হয় কাৰণ আমাৰ বহুত কম মানুহ থাকে আমাৰ ওচৰে পাজৰে যোনে হয়তো খবৰ সুধিলে আমি ভালদৰে ক'ব পাৰোঁ যে আমাৰ একচুৱেলি কি চলি আছে যদি ধুমুহা চলি আছে ধুমুহাৰ বিষয়ে ক'ব পাৰোঁ যদি ভাল চলি আছে বহুত ভাল বুলি ক'ব পাৰোঁ বাট ইন জেনেৰেল যেতিয়া কোনোবাই খবৰ সোধে মুখত এটা কথাই ওলাই ভালেই লাগে ফেচত সেই এক্সপ্ৰেশ্যনটো বহুত দামলে হৈ থাকে গতিকে খবৰৰ সংজ্ঞা তেনেকুৱাই আৰু আশা কৰোঁ যে মানুহে খবৰ সুধিলে তেওঁলোকৰ ওচৰত ইমানখিনি মানুহ থাকক ওচৰত যাতে খবৰ সুধিলে খবৰ আচলতে ক'ব পাৰে আশাবাদী আশাৰ কথা কৈছে মানুহৰ কথা কৈছে সম্পৰ্কৰ কথা কৈছে আমি চেষ্টা কৰিম কথাখিনি পাতিবলৈ ইতিবাচকতা যাতে আমি কিছু হ'লেও বিয়া পাব পাৰোঁ মানুহৰ মাজত আপুনি বিভিন্ন সাক্ষাৎকাৰত ইতিমধ্যে আপোনাৰ ব্যক্তিগত জীৱনটোৰ কথা কৈছে তথাপিও যিসকল আমাৰ এই অনুষ্ঠানটি হয়তো নতুনকৈ কথাখিনি জানিব বিচাৰে আপোনাৰ যি বেকগ্ৰাউণ্ড আপুনি MBA ক্ষেত্ৰখনৰ সৈতে জড়িত মেনেজমেণ্টৰ এগৰাকী আপুনি শিক্ষাৰ্থী আছিল তাৰ পাছত এই লিখা মেলা বা এই সৃষ্টিৰ ক্ষেত্ৰখনৰ সৈতে আপোনাৰ জড়িত হোৱাৰ বা আগ্ৰহটো আচলতে ক'ৰ পৰা কেতিয়াৰ পৰা আচলতে কি হয় এজন মানুহ এটা জীৱনত বহুতকেইটা জীৱন জীয়াই থাকে হয়তো কেতিয়াবা জানি বুজি কেতিয়াবা নজনাকৈ লিখা মেলাৰ ক্ষেত্ৰখনত মই এতিয়াও নিজকে বহুত লিটাৰেচাৰী বহুত বেছি ৰিচ তেনেকুৱা ধৰণৰ নাভাবোঁ কিন্তু যদি নৰ্মেলকৈ কওঁ সৰুৰ পৰা ঘৰত সেই পৰিৱেশটো পাইছিলোঁ ঘৰত হয়তো টিভিৰ কিনাৰ আগতে আমাৰ ঘৰত কিতাপ বহুত আছিলে এতিয়াও আছে বহুতকেইখন কিতাপ আছে বা দেউতাও মোৰ ভাল লিখে বা পঢ়াৰ এটা পৰিৱেশ পাইছিলোঁ তাৰোপৰি লিখা মেলা ক্ষেত্ৰখন গানৰ লগতো অকণমান জড়িত গতিকে ঘৰত যোনটো আমাৰ পুৰণা ৰেকৰ্ড প্লেয়াৰ আছিলে তাত আমি সৰুৰ পৰাই
যথেষ্ট ভাল ভাল গান শুনি ডাঙৰ হৈছোঁ হয়তো লতা মংগেশকাৰ জগজিৎ সিং তো সেই গজলখিনি বা তেনেকুৱা ধৰণৰ গান শুনাৰ পিছত শব্দৰ প্ৰেমত পৰিব আৰম্ভ কৰিলোঁ তো ঠিক তেনেকৈয়ে স্কুলত চখত লিখিছিলোঁ দুই এটা বস্তু সেই চখটো গৈ যেতিয়া কলেজ জীৱন আহিলে বা যেতিয়া MBA কৰি আছিলোঁ অভিয়াছলি অকণমান পকেট মানি লগা হ'ল তো তেতিয়া কি কৰিলোঁ যে কিছুমান বস্তু নিজৰ লিখা মেলা দুই এটা অকণমান কমাৰ্চিয়েল কৰিব আৰম্ভ কৰিলোঁ দুই এখন শ্বৰ্ট মুভি লিখা আৰম্ভ কৰিলোঁ ক'ৰবাত হয়তো ভইচ অভাৰ আৰ্টিষ্ট হিচাপে কাম কৰিলোঁ ঠিক আছে যেতিয়া এখন ফিল্ডত সোমাই যোৱা যায় তেতিয়া আচলতে ফিল্ডখন অনুভৱ কৰিব পাৰি বাহিৰৰ পৰা বহুত বেছি বেলেগ লাগে তেনেকৈ যাত্ৰাটো আৰম্ভ হ'ল আৰু ইনফেক্ট আজিৰ ডেটতো মই নিজৰ যিখিনি লিখা মেলা কাম হয় বা নিজৰ যিখিনি শব্দ হয় বা নিজৰ যিখিনি মোৰ ডিজিটেল কণ্টেণ্টছ দেখি আছে হয়তো শ্বৰ্ট মুভি হ'ব পাৰে বা চিৰিজ হ'ব পাৰে সেই বস্তুখিনিক মই এতিয়াও সম্পূৰ্ণৰূপে কমাৰ্চিয়েল টাচ দিয়াই নাই তাত মোৰ যোনটো মনৰ ভাৱ হয় মই নামৰ যোনটো হয় মই মানে পাৰ্থ গোস্বামী হয় সেই পাৰ্থ গোস্বামীৰ ফ্লেভাৰটো ৰাখিয়ে কামখিনি কৰি আছোঁ গতিকে অনাগত দিনতো সেই বস্তুখিনি কৰি যোৱাৰ আশা ৰাখিলোঁ কিন্তু আৰম্ভণিতে বা অনুষ্ঠানটিৰ পাতনিতে যি কথা কৈছোঁ আচলতে সেই আপোনাৰ মইৰ মাজেৰে বহুতে যে নিজক বিচাৰি পাইছে আপোনাৰ সৃষ্টিবোৰৰ মাজেৰে গতিকে এনেধৰণৰ আচলতে যি যোগাত্মক আপুনি এটা কাম কৰি আছে আমাৰ সমাজখনৰ বাবে কাৰণ চাওক আপুনি যিদৰে ব্যস্ত সকলোৱে কিন্তু নিজৰ জীৱন সংগ্ৰামত আজিৰ তাৰিখত ইমান ব্যস্ত হৈ পৰিছে গতিকে এই যোগাত্মকতাবোৰ বিয়পাওক আপোনাৰ দৰে আপোনাক অনুপ্ৰেৰণা পাই আৰু 10জন ওলাই আহক আমি সেয়াই কামনা কৰিম আৰু আমাৰ সেয়াই আচলতে প্ৰচেষ্টা এই অনুষ্ঠানটিৰ জৰিয়তে যেতিয়া আপুনি কথাটো ক'লে যে আপুনি ক্ষেত্ৰ একতাৰ সৈতে জড়িত হোৱাৰ পাছত বহুখিনি কথা জানিব পৰা যায় গতিকে সেই যে পেশ্যন ফ'ল' কৰোঁ নে আচলতে এই প্ৰফেশ্যনটোৱে মোক সমাজত চলিব পৰাকৈ জীৱনটো আৰ্থিক দিশত আগবঢ়াই নিব পৰাকৈ কিমানখিনি স্থায়িত্ব দিব সেই কথাটো আহি পৰে গতিকে সেই পেশ্যন আৰু প্ৰফেশ্যনৰ মাজত বেলেঞ্চিংটোৰ ক্ষেত্ৰত আপুনি কি আচলতে পৰামৰ্শ দিব বিচাৰিব আচলতে কি হয় লাইফত আপুনি যিয়ে নকৰে যোনটো ক্ষেত্ৰতে কাম নকৰে তাত বেছিক মাৰ্কেটিং নলেজ থকাটো বহুত জৰুৰী হয় আজিৰ তাৰিখত আপুনি যদি বহুত বেছি ভালো লিখে ষ্টিল যদি আপুনি আপোনাৰ ষ্টৰিটো ক'বলৈ নাজানে মানুহক যদি আপোনাৰ কাহিনীটো উপস্থাপনে কৰিব নাজানে কোনো গম নাপাব যে আপুনি বহুত ভাল লিখে অকল লিখা মেলা ক্ষেত্ৰতে নহয় আমাৰ বহুত এনেকুৱা ছিংগাৰ্ছ আছে যোন যাৰ নাম আজি কোনেও নাজানে হয়তো তেওঁলোকে মানে এটা সময়ৰ পিছত নাইকিয়াও হৈ যাব কোনো নজনাকৈ বস্তুটো এনেকুৱা হয় যদি আপোনাৰ পেশ্যনক প্ৰফেশ্যন বনাব বিচাৰিছে তেনেহ'লে আপুনি নিজৰ ষ্টৰি ক'বলৈ শিকিবই লাগিব আইদাৰ আপুনি ৰাইটাৰ হ'ব পাৰে ছিংগাৰ হ'ব পাৰে ফিল্ম মেকাৰ হ'ব পাৰে ঠিক আছে গতিকে মোৰ ক্ষেত্ৰত মই এইটো ক্ষেত্ৰত অকণমান লাকি যে মই মাৰ্কেটিং বেকগ্ৰাউণ্ডৰ পৰা হয় যে মই MBA কৰিছিলোঁ স্পেচিয়েলাইজেশ্যন আছিলে মাৰ্কেটিং গতিকে কোনোবা ক্ষেত্ৰত হয়তো নিজৰ প্ৰডাক্টটো চেল কৰিব জানো চেল হয়তো শব্দটো শুনিবলৈ বেয়া হয় বাট ইন ৰিয়েলিটি আমি প্ৰত্যেকেই কোনোবা নহয় কোনোবা ক্ষেত্ৰত লাগে যি প্ৰফেশ্যনতে নহওক কিবা নহয় কিবাটো চেল কৰি আছোঁ লিটাৰেচাৰো তাৰ পৰা পৃথক নহয় মানে হয় অকণমান ৰখাইছোঁ মানে আপুনি যি কথাষাৰ কৈছে তাত ধৰি কৈছোঁ অৰ্থাৎ যি আমি সাধাৰণতে শুনো বা বিভিন্নজনে কয় যে আপোনাৰ প্ৰডাক্টটোতকৈ আপুনি পেকেজিংটোত বেছি গুৰুত্ব দিয়ে আপুনি উপস্থাপন কিদৰে কৰিছে দুটা বস্তু বেলেঞ্চ হয় যদি আপোনাৰ প্ৰডাক্ট ভাল নহয় আপুনি লাগে পেকেজিং যিমানে ভাল নকৰক সেইটো টেম্পৰৰী আপুনি 2 মাহ 3 মাহ 6 মাহ থাকিব আপোনাৰ প্ৰডাক্ট আপোনাৰ বেছিক কাম কি হয় আপুনি চাপ'জ পানী বটলটোৱে পানীৰ কোৱালিটিটো প্ৰথমতে মেইনটেইন কৰিব লাগিব তাৰপিছত মানুহক আপুনি ক'ব লাগিব যে এই পানীখিনি ভাল হয় আপোনালোকে পাৰ্চেছ কৰক ঠিক আছে গতিকে দুটা বস্তু এটা বেলেঞ্চ হয় প্ৰডাকশ্যন প্ৰডাক্ট প্লাছ মাৰ্কেটিং যদি সেই বেলেঞ্চটো কোনোবাই নাজানে তেনেহ'লে বস্তুটো আজিৰ তাৰিখত স্পেচিয়েলি 21st চেঞ্চুৰী 2024 চনত 2025 চনত বা 30 চনত ছাৰ্ভাইভ কৰাটো অকণমান দিগদাৰ গতিকে সেই বেছিক দুটা ছাৰ্ভাইভেল স্কিল জনাটো বহুত জৰুৰী তেতিয়াহে আপুনি নিজৰ প্ৰফেশ্যনক মানে পেশ্যনক প্ৰফেশ্যন কৰিব পাৰিব কাৰণ খালী পেটত পূজা নহয় সঁচা কথা পইচা লাগিবই মানে সেইটো এটা হাৰ্ছ ৰিয়েলিটি গতিকে যদি আপুনি নিজৰ ৱৰ্ডছৰ থ্ৰু দি পইচা আৰ্ণ কৰিব বিচাৰিছে বা নিজৰ গিটাৰখনৰ থ্ৰু দি পইচা আৰ্ণ কৰিব বিচাৰিছে বা নিজৰ ভইচৰ থ্ৰু দি পইচা আৰ্ণ কৰিব বিচাৰিছে দেন ইউ মাষ্ট ন' হাউ টু টেল দ্য ষ্টৰি বাৰু উপাৰ্জনৰ কথাটো যিহেতুকে আহিছে আপুনি ক্ষেত্ৰখনত কাম কৰা বেছ কিছুদিন হ'ল আপুনি ওচৰৰ পৰা দেখিলে গোটেইখিনি গতিকে যদি কোনোবাই ভাবে যে আজিৰ তাৰিখত মই ক্ষেত্ৰখনত জড়িত হওঁ নিজৰ লগতে পৰিয়ালটো মই চলাব বিচাৰোঁ যদি অনেষ্টলি আপোনাক সোধা হয় অসমত সেই পৰিৱেশটো এতিয়া গঢ় লৈ উঠিছেনে ডেফিনেটলি মানে ৰিচেণ্টলি স্পেচিয়েলি আপোনাৰ ক'ভিড এৰাৰ পিছৰ কথা কৈ আছোঁ ক'ভিডৰ আগৰ চিনটো অকণমান বেলেগ আছিলে আমি তেতিয়াও কাম কৰি আছিলোঁ সৰু সুৰা কাম কিছুমান বাট ক'ভিডৰ পিছত কি হৈছে মানুহৰ টেষ্টটো চেঞ্জ হৈছে ইন টাৰ্মছ অফ এভৰিথিং যদি আপুনি মিউজিকৰ কথাও কয় মিউজিকৰ যোনটো ফ্লেভাৰ আছিলে তাৰ আগত তাৰ পিছৰ মিউজিকৰ ফ্লেভাৰটো চেঞ্জ হৈ গৈছে ইনফেক্ট বলিউডৰ কথাও যদি আমি কওঁ তাৰ আগৰ চিনেমা কেনেকুৱা বনি আছিলে এতিয়া কেনেকুৱা ধৰণৰ চিনেমা বনি আছে গতিকে কি হয় বৰ্তমান সকলোৰে কাৰণে কিবা নহয় কিবা এটা স্পেচ আছে আপুনি লাগে যি লাইনৰে নহওক যদি আপুনি ৰাইটাৰো হয় আপোনাৰ যদি এটা স্পেচিফিক ছেগমেণ্টত আপুনি কাম কৰি আছে এটা সময়তো নাছিলে বাট বৰ্তমান আপোনাৰ কাৰণে এটা স্পেচ হৈছে আৰু ডেফিনেটলি অসমত প্ৰফেশ্যনেল ৰাইটিঙৰ কেৰিয়াৰ আছে মানে এটলিষ্ট 9 to 5 জব এটাতকৈতো ভাল কেৰিয়াৰ আছে আজিৰ ডেটত যদি মই কম্পেৰিজনত আহোঁ কাৰণ কি হয়
অবভিয়াছলি কিছুমান বস্তু মেটাৰ কৰে যে আপুনি কোন ধৰণৰ মেণ্টেলিটিলৈ কাম কৰি আছে, আপোনাৰ থট প্ৰচেছ কেনেকুৱা, আপোনাৰ কণ্টেণ্টত কিমান পাৱাৰ আছে, টু চাম এক্সটেণ্ট আপুনি আপোনাৰ কানেকশ্যনছবিলাক কেনেকৈ বিল্ড কৰিছে, কাৰণ চব কাম কানেকশ্যনছৰ থ্ৰু দি আহে। কাম আছে, এডভাৰটাইজমেণ্ট ইণ্ডাষ্ট্ৰী অসমত বহুত ধুনীয়াকৈ বুম কৰি আছে, মাল্টিনেশ্যনেল ব্ৰেণ্ডছবিলাক অসমত আহিছে। তো ৰাইটাৰে যে অকল কিতাপে লিখিব লাগিব, কবিতা লিখিব লাগিব, ইটছ নট মেণ্ডেটৰী। কমাৰ্চিয়েল ৰাইটিং মানে চব আহে, আপুনি এড ফিল্মছ লিখিব পাৰে, বৰ্তমান শ্বৰ্ট মুভিজ বনি আছে, শ্বৰ্ট মুভিজ লিখিব পাৰে, আপুনি ৱেব ছিৰিজ লিখিব পাৰে, চিনেমা লিখিব পাৰে, চিৰিয়েল লিখিব পাৰে, চ' অপশ্যনছ বহুত আছে, বাছ নিজক তাৰ কাৰণে ৰেডি কৰাটো বহুত জৰুৰী হয়। যদি আপোনাৰ কামখিনি ভাল হয়, আপোনাৰ সৃষ্টিশীলতাই যদি দৰ্শকৰ যদি তেওঁলোকৰ মন জয় কৰিব পাৰে, গতিকে আপুনি সেই বিচৰাখিনি পাওঁতে হওঁতে বৰ বেছি এটা সময় নালাগে, নহয় জানো? মানে বস্তুটো কেনেকুৱা হয়, নিজক সেই বস্তুৰ কাৰণে চব মাৰ্কেটত কম্পিটিশ্যন থাকিবই। যদি এটা কেক হয় আৰু সেই কেকটো 1000জন মানুহে খাব বিচাৰিছে, বাট কেকটোক আমি 4 ভাগ কৰি মাত্ৰ 4জন মানুহক খাব পাৰিম, ত' 996জন মানুহ বাহিৰত ৰখি থাকিব। চ' যদি আপুনি 1000 ক্ৰাউডৰ পৰা 4জন ক্ৰাউডৰ ভিতৰত আহিব বিচাৰে, ত' ডেফিনেটলি আপুনি বহুত কিছুমান ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব, মানে গম পাইছে? আপোনাৰ কণ্টেণ্ট ভাল হ'ব লাগিব, আপুনি নিজক উপস্থাপন কেনেকৈ কৰিছে, আপুনি ছ'চিয়েল মিডিয়াত নিজক কেনেকৈ হেণ্ডেল কৰিছে, চ' ইটছ এণ্ড এভৰি ফেক্টৰ, গোটেইকেইটা ডটছ কানেক্ট হৈহে মানে এটা প্ৰপাৰ বিজনেছ হয়। আৰু ছ'চিয়েল মিডিয়াৰ কথা আপুনি কৈছে, লগতে আপুনি ৱেব ছিৰিজৰ কথা ক'লে, ডিজিটেল প্লেটফৰ্মটো বিশেষকৈ বহুখিনি পৰিৱৰ্তন কিন্তু ইতিমধ্যে এই ক্ষেত্ৰখনে আনিছে, নহয় জানো? গতিকে এই যদি আপোনাক মই পোনপটীয়াকৈ এইদৰে প্ৰশ্নটো কৰোঁ যে ধৰক ছ'চিয়েল মিডিয়া হওক, বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰখন, AIৰ কথা আমি কওঁ, বিনা দ্বিধাই ক'ব লাগিব যে আমাক বহুখিনি দিছে, কিন্তু আমাৰ পৰা আচলতে কি কি নিছে বুলি আপুনি অনুভৱ কৰে, বা কাঢ়ি লৈ গৈছে বুলি আপুনি অনুভৱ কৰে? আচলতে কি হয়, আমি হৈছোঁ 90s কিডছ। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ হাতত কোনো মোবাইল ফোন নাছিলে, ঠিক আছে? আমি লগৰ ল'ৰাৰ লগত ফিল্ডত ক্ৰিকেট ফুটবল খেলি ডাঙৰ হৈছোঁ, আমি কুঁৱাৰ পৰা পানী তুলি খাই ডাঙৰ হৈছোঁ, আমি গৰু ছাগলীৰ লগত দৌৰি ৰাস্তাত ডাঙৰ হৈছোঁ। বাট কি হয়, বৰ্তমান টাইমত যিখিনি মানে এইটো জেনেৰেশ্যনৰ উঠি আহি আছে, তেওঁলোকে সেই বস্তুখিনি পোৱা নাই, কাৰণ চব বস্তু তেওঁলোকৰ মোবাইলৰ ফোনতে আবদ্ধ হৈ গৈছে। চ' মানুহখিনি বৰ্তমান এনেকুৱা হৈছে, প্ৰত্যেকজন মানুহৰ লগত কানেক্টেড থ্ৰু মানে এনি মিনছ অফ প্লেটফৰ্ম, লাগে ছ'চিয়েল মিডিয়া হওক বা ফোন হওক বা মেছেজ হওক বা হোৱাটছএপ হওক, হাতৰ মুঠিতে বিশ্ব। বাট কেনেকুৱা হ'ল, তেওঁলোকে এজনে আনজনক ওচৰৰ পৰা পোৱা নাই, ঠিক আছে? যোনটো ফিল ফেক্টৰ বুলি কয় ন, এজন মানুহৰ চকুত চাই যেতিয়া কথা পাতে, এজন মানুহৰ যেতিয়া মনৰ দুখখিনি তেওঁৰ ওচৰত আহি পেলাই হাতখন ধৰি যেতিয়া প্ৰকাশ কৰে ন, সেইটো এটা বেলেগ ইম'চন। চিমিলাৰলি আজি আপুনি 1000খন ৱেব ছিৰিজ চাব পাৰে, কিন্তু যেতিয়া কিতাপ এখন আপুনি চকুৰ ফ্ৰণ্টত ৰাখি পঢ়িব, ৰাতি পঢ়ি যেতিয়া টোপনি যাব, সেই ফিলটো এটা বেলেগ হয়। গতিকে বৰ্তমান টাইমত ডিজিটেল প্লেটফৰ্মৰ সেইটোৱে আটাইতকৈ ডাঙৰ ডিছএডভান্টেজ বুলি ক'ব পাৰি, বাট আমি অপটিমিষ্টিক যে চেঞ্জেছটো আহিবই। আমি এতিয়া সেই পইণ্টটোত আকোৰগোজ হৈ থাকিব নোৱাৰোঁ, মানে যে এতিয়া কিয় মোবাইল ফোন ইউজ কৰিছে বাচ্ছা এটাই, কৰিবই, মানে বৰ্তমান সেইটো অপশ্যন নাই। বা যদি কোনোবা এটা বাচ্ছাই ধৰি লওক মোবাইল ফোন ইউজ কৰি পেলাই তাত কিছুমান ৱেব ছিৰিজ চাই আছে, কিবা চাই আছে, কৰিবই, মানে তাহাঁতৰ অপশ্যন নাই। তো আমি মেক্স টু মেক্স কি কৰিব পাৰোঁ, তেওঁলোকক এনকাৰেজ কৰিব পাৰোঁ, যাতে প্ৰপাৰ কণ্টেণ্ট ডাইজেষ্ট কৰে। সেইটো আমাৰ ৰেছপনচিবিলিটি, আপোনাৰ ৰেছপনচিবিলিটি, মোৰ ৰেছপনচিবিলিটি, যাতে আমাৰ যিটো জেনেৰেশ্যন বৰ্তমান আছে বা নেক্সট যিটো জেনেৰেশ্যন আহিব, তেওঁলোকে কিছুমান ভাল কণ্টেণ্ট ডাইজেষ্ট কৰক। পৰিৱৰ্তনখিনি প্ৰত্যেকজন কণ্টেণ্ট ক্ৰিয়েটৰে এটা ৰেছপনচিবিলিটি মানে। আৰু এটা কথা আপোনাক এইখিনিতে সুধিবলৈ মন গৈছে, আপুনি নৱপ্ৰজন্মৰ কথাটো যিহেতুকে আমি শুনি আহিছোঁ ইতিমধ্যে, কোৱা হয় বা চৌদিশৰ পৰিঘটনাবোৰ আপুনি অৱগত এই সন্দৰ্ভত, এই সকলো বস্তু সহজতে পোৱাৰ যি প্ৰৱণতা এটা বহুতৰ মনত হয়তো এই মুহূৰ্তত বাহাল হৈছে, ইজি মানি হওক, ইজি ফেম হওক, এই মন মানসিকতাৰ প্ৰভাৱ আপুনি আচলতে বা কুপ্ৰভাৱ কিমানখিনিলৈকে সি পাইছে বুলি অনুভৱ কৰে? চাওক, এই বস্তুটো ডাইৰেক্টলি ইনফ্লুৱেঞ্চ হৈছে ছ'চিয়েল মিডিয়াৰ পৰা। আজি যদি আপুনি ইনষ্টাগ্ৰামটো স্ক্ৰল কৰে, আপুনি হয়তো এনেকুৱা 1000টা ৰিল পাব য'ত নেকি মানুহে নিজৰ লাইফষ্টাইলটো দেখাই আছে, বাট একচুৱেলি সেইটো তেওঁলোকৰ লাইফষ্টাইল হয়নে নাই আমি গম নাপাওঁ। আজি ময়ো এখন 1 কোটি টকীয়া গাড়ী এখন ভাড়া আনি পেলাই এটা ৰিল বনাব পাৰোঁ, যিটো নিজৰো নহয় ইনফেক্ট, বাট মানুহেতো গম নাপাব ন। চ' আল্টিমেটলি কি হৈছে, সেই যোনটো এক্সট্ৰিম মানিৰ যোনটো টেণ্ডেঞ্চি হয়, যোনটো ক্ৰেভিং বুলি কয়, যোনটো ভোক থাকে, সেই ভোকটো মানে থ্ৰু ছ'চিয়েল মিডিয়া মানুহৰ জেনেৰেট হৈ আছে। কাৰণ চবেই নিজৰ লাইফষ্টাইলটো বহুত এক্সট্ৰিম লেভেলৰ, আল্ট্ৰা লাৰ্জ দেখাব বিচাৰে, কাৰণ সকলোতো সমৰ্থন নাথাকে, আৰু স্বাভাৱিকতে সকলোৱে গৈও নাপাব। মানে আপুনি যদি এটা চিধা ৰাস্তাত গৈ আছে বা আপুনি কোনো ধৰণৰ কোনো খেলি মেলি কৰা নাই, এটা শান্তিপূৰ্ণ জীৱন যাপন কৰিব বিচাৰিছে, আপুনি এক্সট্ৰিম একো পিক পজিশ্যন লাইফত নাপায়, মানে সেইটো এটা ৰিয়েলিটি হয়। বাট কি হয়, ডিউ টু ছ'চিয়েল মিডিয়া হ'ব পাৰে বা ডিউ টু ছ'চাইটিৰ প্ৰেছাৰ হ'ব পাৰে, মানুহে এক্সট্ৰিম পিকটো এক্সপেক্টেশ্যন ৰাখিব আৰম্ভ কৰিছে। চিমিলাৰলি ফেমৰ ক্ষেত্ৰতো ফেম বস্তুটো এনেকুৱা হয় যে এটা সময়ত কেনেকুৱা আছিলে, ফেম এটা বাই প্ৰডাক্ট বুলি ধৰিছিলে, মেইন প্ৰায়ৰিটি আছিলে কামখিনি।
এতিয়া উল্টা হৈ গৈছে এতিয়া লাগে ফেম সেই ফেমৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰিব বাট এণ্ড গ'লটো কি হৈছে ফেম আজিৰ তাৰিখত বাট মানুহেতো পাহৰি গৈছে যদি আপুনি কনষ্টেণ্টলি এটা ভাল কাম যদি কৰি থাকে ন আপুনি যদি এখন ৱালত যদি কনষ্টেণ্টলি নক কৰি থাকে ডেফিনেটলি তাত ফুটা হ'বই মানে দিন নহয় এদিন আৰু সেইটো হৈছে হয়তো ফেম গতিকে মই ভাবোঁ যে বাই প্ৰডাক্টৰ ওপৰত ইমান ফ'কাছ কৰি লাভ নাই জাৰ্ণিটো এম্ব্ৰেছ কৰক জাৰ্ণিটো এনজয় কৰক ৰাস্তাটো উপভোগ কৰক তেনেকুৱা শ্বৰ্টকাট লোৱা বা একদম কম সময়তে পাব বিচৰা কিছু মানুহৰ কি দুৰ্গতি এয়া আমি দেখিও আছোঁ কিন্তু চকুৰ ওচৰে পাজৰে এটা কথা এইখিনিতে কওঁ আপুনি যিহেতুকে এই প্ৰসংগটোকে মই সন্মুখত ৰাখি সুধিছোঁ সংগীতৰ ক্ষেত্ৰখনৰ সৈতে আপুনি জড়িত আছে মানুহখিনিকো ভালদৰে আপুনি হয় জানে এই আপুনি কোনোবা এটা সাক্ষাৎকাৰত মই যদি ভুল হোৱা নাই ৰূপম দাৰ কথা আপুনি উল্লেখ কৰিছে ৰূপম ভাই আপুনি খুব তেখেতৰ গীত শুনি ভাল পায় কিন্তু তাৰ একেবাৰে বিপৰীত মেৰুৰ কথা যদি আমি চিন্তা কৰোঁ এনেকুৱা বহু শিল্পী আছে শিল্পী বুলি আচলতে কোৱাটো কিমান দূৰ সমীচীন মই নাজানো দৰ্শকসকলেহে বিচাৰ কৰিব মইতো নকওঁ গতিকে ধৰক তেওঁলোকে এটা বা দুটা সম্পূৰ্ণ গীত নহয় গীতৰ কলি এটা বা দুটা তাৰে বাক্য গীতৰ কথাংশ তাৰ জৰিয়তে তেওঁলোকে পপুলাৰ হৈ গ'ল টিকটক বা আদাৰ এনে প্লেটফৰ্মছত তাৰ পাছত তেওঁলোকৰ এনেকুৱা কেৰিয়াৰ গ্ৰাফডাল ঊৰ্ধ্বগামী হৈ গ'ল ঊৰ্ধ্বমুখী হৈ যায় সকলো অনুষ্ঠানতে তেওঁলোকেই সন্মুখত মহাবিদ্যালয়ৰ অনুষ্ঠানত তেওঁলোকেই আমন্ত্ৰিত অতিথি গতিকে এই যি এটা প্ৰৱণতা গঢ় লৈ উঠিছে অন্ত কেতিয়া পৰিবগৈ বা কেতিয়াবা পৰিবগৈ বুলি ভাবেনে নাই বস্তুটো কি হয় যিকোনো এটা বস্তুৰ এটা ইনিচিয়েল ফেজ থাকে এটা মেচিউৰ্ড ফেজ থাকে যদি আমি প্ৰডাক্ট লাইফ চাইকেলৰ চিম্পল কনচেপ্ট এটা ভাবোঁ ইনিচিয়েল ফেজ মেচিউৰ্ড ফেজ তাৰপিছত ডিক্লাইনিং ফেজ চ' লাকিলি বৰ্তমান এইটো যোনটো সময় চলি আছে যে সেই তেনেকুৱা ধৰণৰ ক্ৰিয়েটৰসকলৰ বৰ্তমান ডিক্লাইনিং ফেজত চলি আছে আপুনি যদি ন'টিছ কৰিছে বৰ্তমান তেনেকুৱা ধৰণৰ গানতকৈ ভাল গান বেছি চলি আছে যাৰ কাৰণে ভাল ভাল ছিংগাৰ্ছ নতুনকৈ ওলাই আহিছে মই হয়তো কাৰো নাম নকওঁ কিন্তু কি হয় বহুত কেইজন ভাল ভাল বৰ্তমান ছিংগাৰ্ছ বা ছং ৰাইটাৰ্ছ তেওঁলোক ওলাই আহিছে যিসকলে তেনেকুৱা মেবি কি ক'ম টু চাম এক্সটেণ্ট বহুত বেছি অট'টিউন ইউজ কৰিছিলে বা নিজৰ বিউটিক এজ এ এছেট হিচাপে ইউজ কৰিছিলে যাৰ কোনো সংগীতৰ সাধনাও নাই সেই মানুহখিনিক বৰ্তমান মানুহে তেওঁলোকক বয়কট কৰা আৰম্ভ কৰিছে লাহে লাহে আৰু সেইটো আমাৰ কাৰণে এটা বহুত ভাল চিম্বল হয় আপুনি যেহেতুকে তেওঁলোক ছ'চিয়েল মিডিয়াত ভাইৰেল হৈয়েই সেই পৰ্যায়টোলৈ পায় আপুনি আৰু এটা বস্তু লক্ষ্য কৰিছে নেকি নাজানো বিষয় এটা যেতিয়া কোনোবা এখন মঞ্চত তেওঁলোকে লাইভ গাবলগীয়া হয় তেতিয়াও কিন্তু তেওঁলোকৰ কিছু বিশেষ ক্লিপ ভাইৰেল হয় যেতিয়া ইমানেই তেওঁলোক বেসুৰা ইমানেই তেওঁলোকৰ সুৰ তাল লয়ৰ জ্ঞান নোহোৱা কিন্তু তাৰ পাছতো তেওঁলোকৰ সেই যি জনপ্ৰিয়তা সেয়া কিন্তু আমি বন্ধ হোৱা নেদেখোঁ আগৰ দৰে সকলোখিনি চলি থাকে গতিকে এয়া আচলতে তেওঁলোকক ভাগ্যজনক কি ক'ম মানে এই যি ট্ৰেণ্ড এয়া বন্ধ কৰিবলৈ নতুন প্ৰজন্মৰ বহুখিনি আগুৱাই আহিছে আপুনি ইতিমধ্যে এই কথা কৈছে কিন্তু পুৰণি গীত আপুনি শুনি নিজেও ভাল পায় উল্লেখ কৰিছে কিবা বাৰু সেই আজি শিল্পীসকলে পুনৰ কৈছে শিল্পী বুলি কোৱাটো কিমান দূৰ আচলতে সমীচীন হ'ব নাজানো পুৰণি গীতক লৈও আজিৰ তাৰিখত বহুখিনি মানে তেওঁলোকে টৰ্চাৰ কৰা বুলি কওঁ বা সম্পৰীক্ষা চলাই একেবাৰে অৱস্থাটো আচলতে হেৰি কৰিছে গতিকে তেওঁলোকে নিজকে টুকুৰীয়াই কেতিয়াও নাচায় নেকি আপোনাৰ কি অনুভৱ হয় মানে কেতিয়াও ভাবেনে কথাবোৰ তেওঁলোকে কি কৰি আছোঁ এই বস্তুবিলাক ৰিয়েলাইজ কৰিবৰ কাৰণেও আপুনি আপোনাৰ ভিতৰত শিল্পী সত্তাটো থাকিব লাগিব ঠিক আছে আজি ছাপ'জ মই কোনোবা এটা ফিল্ডত যিটো ফিল্ডৰ প্ৰতি মোৰ কোনো নলেজে নাই ছাপ'জ XYZ যিকোনো এটা ফিল্ডত গতিকে সেই ফিল্ডত যদি মই আজি সোমাই যাওঁ তে সেই ফিল্ডত আগতে যিখিনি মানুহে কামখিনি কৰি আছিলে ছাপ'জ ফুটবল মই ফুটবলৰ লগত মোৰ কোনো লেনা দেনা নাই ঠিক আছে মই জীৱনত খেলিও পোৱা নাই দুখনমান মেটচ চাওঁ ৰাতি ছাপ'জ মই আজিৰ ডেটত হঠাৎ ফুটবলাৰ হৈ গ'লোঁ হঠাৎ অহাকালি বা মোৰ প্ৰফেচনেল ফুটবলাৰ মই জানো ৰেচপেক্ট কৰিম আগৰ যিখিনি ফুটবলাৰ আছিলে মাৰাডোনা হওক বা যিসকল পুৰণা মানুহ আছিলে তেওঁলোকক জানো সন্মান কৰিম নকৰোঁ ন চিমিলাৰলি সংগীতৰ ক্ষেত্ৰতো হৈ আছে তো যিসকলে মানে মেবি থ্ৰ' ৰিল বা দুটা তিনিটা লাইনৰ থ্ৰ'দি তেওঁলোক ভাইৰেল হৈ আছে বা থ্ৰ' বিউটি বা থ্ৰ' চাম কণ্ট্ৰভাৰ্চিছ তেওঁলোক ভাইৰেল হৈ আছে আৰু নিজকে তেওঁলোকে মানে কি ক'ম ছেল্ফ ক্লেইমড ছিংগাৰ্ছ বুলি ক'ব পাৰি যে তেওঁলোকে নিজক ছিংগাৰ বুলি ভাবে বাট ৰাইজে তেওঁলোকক হয়তো ছিংগাৰ বুলি কেতিয়াও কোৱাও নাই মানে একদম কণ্ট্ৰভাৰ্চিয়েল কথা কৈ দিছোঁ মেবি বাট ষ্টিল এইটো ৰিয়েলিটি হয় আৰু দুটা বস্তু আছে মানুহে চিনি পোৱা আৰু মানুহে ভাল পোৱা দুটা কিন্তু বহুত বেলেগ বস্তু হয় চিনিটো বহুতকো পায় চিনিটো উৰ্ফি জাবেদকো পায় বাট ভাল পায় জানো দুটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে গতিকে যিখিনি বৰ্তমান আছে তেনেকুৱা XYZ মানুহ তেওঁলোকে হয়তো চিনাকিৰ পিছত বেছি দৌৰি আছে বাট মানুহে ভাল পোৱাটো
সেইটো এটা বেলেগ ফেক্টৰ হৈ যায় না মানুহে ভাল কেনেকৈ পাব তেওঁলোকে যিটো কাম কৰিছে সেই কামটো যদি তেওঁলোকে পাৰফেক্টলি কৰে মানুহে আজি নহয় কালি তেওঁলোকে ভাল পাবই বাট তেওঁলোকে সেই বস্তুটোৰ লগত অন্যায় কৰি আছে তেওঁলোকে সাধনাত গুৰুত্ব দিয়া নাই মই কাৰো নাম কোৱা নাই XYZ যিকোনো হ'ব পাৰে সেই মানুহজন ময়ো হ'ব পাৰোঁ ঠিক আছে মই কাৰো নাম মেনশ্যন কৰা নাই তো তেওঁলোকে সেই সাধনাত গুৰুত্ব দিয়া নাই যদি তেওঁলোকে সেই সাধনাত গুৰুত্ব দিলে হয় তেওঁলোকে বাকীবিলাক ফেক্টৰত গুৰুত্ব দিব নালাগে নিদিলেও হৈ গ'ল হয় মানে তেওঁলোকৰ সাধনাই তেওঁলোকৰ যিখিনি ছিংগিং স্কিল হয় বা তেওঁলোকৰ যিখিনি লিৰিক্স হয় বা কম্প'জিশ্যন হয় বা যিখিনি টোন হয় সেই বস্তুখিনি আপলিফ্ট কৰিলে হয় গতিকে মই এইটোৱে ক'ম যে অলপ সাধনাত ফ'কাছ কৰোঁ তাকে দুৰ্ভাগ্যজনক কথা আচলতে সেয়াই যে তেওঁলোকে ব্যক্তিগতভাৱে কেৱল তেওঁলোকৰ নিজৰ ক্ষতি নহয় সামগ্ৰিকভাৱে যি প্লেটফৰ্ম ক্ষেত্ৰটো বেয়া কৰিবলৈ এইখিনি কথা আমি পাতিলোঁ বহুখিনি আগলৈ যদি আমি সময় পাওঁ এইখিনি কথা আৰু কিছু পাতিম আন শিল্পীৰ কথা আন ক্ষেত্ৰৰ কথা আপোনাৰ যি সম্পূৰ্ণ ক্ষেত্ৰখন সৃষ্টিশীলতাৰ সৈতে জড়িত সৃষ্টিশীলতা মানে সুন্দৰ পূজাৰী যিসকল সুন্দৰ পূজাৰী প্ৰেম অবিহনে তেওঁলোকৰ জীৱনে আধৰুৱা অ'কে প্ৰেম সম্পৰ্কত আপোনাৰ ধাৰণাটো যদি চমুকৈ জানি লওঁ তাৰপিছত প্ৰেম সম্পৰ্কত আৰু দুটামান কথা জানিবলগীয়া আছে আপোনাৰ পৰা আচলতে কি হয় প্ৰেম বস্তুটো এই কুৱেশ্যনটো মোক বহুতে সোধে আজিলৈকে জীৱনত যিমান ইণ্টাৰভিউ দিছোঁ এটা ইণ্টাৰভিউ চাগে মিছ হোৱা নাই যোনে এইটো কুৱেশ্যন সোধা নাই আৰু প্ৰত্যেকতে এইটোৱে কথা কওঁ যে প্ৰেমৰ মোৰ চাগে মই জীৱনত যদি কেতিয়াবা লিখিব বিচাৰোঁ ন যে এইটোৱে প্ৰেম হয় বুলি কিন্তু স্পেচিফিক ডেফিনেশ্যন আজিলৈকে বিচাৰি নাপালোঁ কাৰণ এই বস্তুটো উইথ টাইম চেঞ্জ হৈ থাকে যদি ক্লাছ 2ৰ বাচ্ছা এটাক সোধে প্ৰেম কি হয় তেতিয়া প্ৰেম মানে কি হয় তেওঁৰ মাকৰ ফটোখনে ফ্ৰণ্টত আহিব ঠিক আছে বা দেউতাকৰ ফটোখন ফ্ৰণ্টত আহিব ক্লাছ 5-6ৰ বাচ্ছা এটা যদি সোধে প্ৰেম কি হয় হয়তো স্কুলৰ মিছ এগৰাকীৰ ফটো এটা মনত ৰাখিব ঠিক আছে প্লাছ ক্লাছ 10ৰ যেতিয়া ল'ৰা এটা সুধিব যে প্ৰেম কি হয় হয়তো ক্লাছমেট এজনী ফটোখন মনত আহিব প্ৰেম বস্তুটো এনেকুৱা হয় উইথ টাইম চেঞ্জ হৈ থাকে এটা সময়ত প্ৰেম আমাৰ কি হয় কি ক'ম নিড থাকে যে লগৰ চবৰে গাৰ্লফ্ৰেণ্ড আছে চবৰে বয়ফ্ৰেণ্ড আছে কাৰোবাক নহয় কাৰোবাকতো পটাবই লাগে লাইফত ছেটিং এটা লাগে মানে চ' সেইটো টাইমত প্ৰেমটো তেনেকুৱা থাকে প্ৰয়োজন মানে সেই বস্তুটো দেখাবই লাগিব যে চবেই মেছেজ কৰি আছে কাক মেছেজ কৰিম কি কৰিম বাট উইথ টাইম যেতিয়া লাইফত আগবাঢ়োঁ লাইফত যেতিয়া বিভিন্ন ধুমুহাৰ সন্মুখীন হওঁ যেতিয়া ৰিয়েলিটি হিট বুলি কয় ন যেতিয়া ৰিয়েলিটিয়ে হিট কৰে লাইফৰ যে একচুৱেল ডেফিনেশ্যন কি হয় জীৱনটো একচুৱেলি কেনেকুৱা তেতিয়া টাইমত যিটো প্ৰেম হয় মই ভাবোঁ সেই প্ৰেমটোৰ সংজ্ঞাটো অকণমান বেলেগ হয় সেই প্ৰেমটো ধুনীয়া নহয় মানে মানুহে কয় যে প্ৰেম বহুত বেছি ধুনীয়া হ'ব লাগে মই ভাবোঁ প্ৰেম ধুনীয়া নহয় মানে প্ৰেমৰ অনুভৱখিনিহে ধুনীয়া ঠিক আছে আপোনাৰ ছাপ'জ আজি লাইফত কিবা এটা প্ৰব্লেম চলি আছে আপোনাৰ কাষত যদি কোনোবা এজন মানুহে বহি আছে আৰু তেওঁ আপোনালোক দুজনে যদি কোনো এক্টিভিটিছত ইনভলভ নোহোৱাকৈ কোনো এটা শব্দ ভগাই নোলাকৈ যদি চাইলেঞ্চটো শ্বেয়াৰ কৰিব পাৰিছে ন মই ভাবোঁ প্ৰেমৰ তাতকৈ বেষ্ট ডেফিনেশ্যন একো হ'বই নোৱাৰে লাভ ইজ অল এবাউট কমফৰ্ট জ'ন যদি কাৰোবাৰ ওচৰত আপুনি শান্তি পাইছে কাৰোবাক যদি মনৰ কথাখিনি ক'ব পাৰিছে কাৰোবাৰ চকুত যদি আপুনি নিজক বিচাৰি পাইছে ডেটছ ইট এইখিনিয়ে প্ৰেম বহু এনে উদাহৰণ আছে যাৰ উদ্ধৃতিৰে আমি ক'ব পাৰোঁ যে প্ৰেম মাথো সৃষ্টিশীলতা নহয় প্ৰেম ধ্বংসৰ কাৰক হ'ব পাৰে গতিকে আপুনি কি ভাবে যে আপুনি যেতিয়া এটা সম্পৰ্কত সোমায় বা প্ৰেম নামৰে অনুভূতিটো আপুনি অনুভৱ কৰিব বিচাৰে তেতিয়া আপুনি সেই সৃষ্টিশীলতাৰ লগতে সেই ধ্বংসৰ বাবেও নিজকে সাজু কৰি লোৱা উচিত মানসিকভাৱে নহয় একচুৱেলি মই এই বস্তুটো ডিছএগ্ৰী কৰিছোঁ প্ৰেম কেতিয়াও ধ্বংস হ'বই নোৱাৰে প্ৰেমটো সদায় সৃষ্টিয়ে হয় ধ্বংস হয় এক্সপেক্টেশ্যন ঠিক আছে দুজন মানুহ আজি সম্পৰ্কত থাকিলে কালিৰ পৰহি তেওঁলোক বিভিন্ন XYZ ৰিজনত আঁতৰি গ'ল তাৰ অৰ্থ এইটোৱে নহয় যে সেই মানুহজনৰ কাৰণে আপুনি নিজক শেষ কৰি দিব বা আপোনাৰ নিজৰ ভাল পোৱা বহুত বস্তু কুইট কৰি দিব সেইটো কেতিয়াও হ'বই নোৱাৰে কাৰণ মানুহ লগত থকাটোৱে যে প্ৰেম তেনেকুৱা হ'ব নোৱাৰে ন কেতিয়াবা প্ৰেম স্মৃতিত থাকে চিমিলাৰলি কথা কওঁ যে যেতিয়া মই সৰু আছিলোঁ আইতাই মানে যেতিয়া দুৰ্গা পূজা চাব যাওঁ আইতাৰ হাতত 10 টকীয়া নোট এখন দি দিয়ে এতিয়া আজি আইতা মোৰ লগত নাই তাৰ অৰ্থ এইটো নহয় যে আইতাক মই ভাল নাপাওঁ আইতাটো ভাল পায়ে থাকিম ন আইতাৰ লগত থাকক নাথাকক আইতা এই পৃথিৱীখন ত্যাগ কৰাৰ পিছতো সেই 10 টকাটো ইম'শ্যন মোৰ লগত ছেমেই থাকিব ন চিমিলাৰলি যদি আপুনি পাৰ্টনাৰ্ছৰ কথা কয় মানুহে এজন মানুহে আন এজন মানুহৰ পৰা আঁতৰি যোৱাৰ পিছত গোটেই প্ৰস্পেক্টিভটো চেঞ্জ কৰি দিয়ে তাই বহুত বেয়া সি বহুত ফাল্টু আছিলে তাই বহুত কিবা আছিলে XYZ কথা আৰম্ভ হৈ যায় কাৰণ মই ভাবোঁ যে যদি তেনেকুৱাই হয় একচুৱেলি তেনেহ'লে তেওঁলোকে ভাল পোৱাই নাছিলে এজনে আনজনৰ হয়তো প্ৰয়োজন আছিলে প্ৰয়োজনতে আৰু ভাল পোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে গতিকে সেই ডিফাৰেঞ্চটো যদি মানুহে বুজি পায় তেনেহ'লে লাইফটো ইজি হৈ যায় কথাখিনি আচলতে ভিতৰলৈ সোমাবলৈ বিচাৰিলে এইটো সম্পৰ্কত বহু প্ৰশ্ন আহি যাব কাৰণ মই মানে আপোনাৰ ধ্বংস শব্দটো আচলতে ঠিক প্ৰপাৰ হয়নে নহয় নাজানো মই মানে এই বিশেষ বিশ্বাসঘাতকতাৰ দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ যদি আমি সদায় প্ৰেম আমাক অনুপ্ৰাণিত কৰে আগুৱাই যাবলৈ সাহস দিয়ে আমি নোৱাৰিম বুলি ভাবি থকা কাম এটা কৰিবলৈ আমি সেই ব্যক্তিগৰাকীৰ পৰা প্ৰেৰণাখিনি পাওঁ তেনে বিশ্বাসঘাতকতা যদি সেইগৰাকী ব্যক্তিয়ে আমাক কৰে বা দিয়ে সেই আঘাত
আচলতে তাৰ পাছতো সৃষ্টিশীলতা জীয়াই থাকিব পাৰেনে? কঠিন মানে সেই বস্তুটো এনেকুৱা হয় যে অভাৰনাইট বস্তুবিলাক ঠিক নহয় মানুহে এইটোৱে ভুল কৰে যে মানুহে যেতিয়া সেই দুখখিনি পায় স্বাভাৱিক কথা যিকোনো এটা বস্তুৰ লগত যদি আমি এটাচ থাকোঁ চাব যে মোবাইলটো মই কিনিছোঁ মোৰ লগত 2 বছৰ আছে আজি যদি হঠাৎ মোবাইলটো হেৰাই যায় ন মই মোবাইলটোকো মিছ কৰিম মানুহৰ মোবাইল বেলেগ হয় মই কম্পেয়াৰ কৰা নাই জাষ্ট এটা বুজিবৰ কাৰণে এক্সাম্পল এটা দিছোঁ চিমিলাৰলি যদি আমি এজন মানুহৰ লগত থাকোঁ আমাৰ কিছুমান অভ্যাস গঢ় লয় আমি টু চাম এক্সটেণ্ট ডিপেণ্ডেণ্ট হৈ যাওঁ তেখেতৰ প্ৰতি হয়তো ইম'চনেল ডিপেণ্ডেণ্ট হ'ব পাৰে বা ইন এনি টাৰ্মছ আমি ডিপেণ্ডেণ্ট হৈ যাওঁ আৰু যেতিয়া সেই অভ্যাসটো আঁতৰি যায় তেতিয়াহ'লে আমাৰ নতুনকৈ জীৱনত আৰু এটা অভ্যাস গঢ় দিবৰ কাৰণে হয়তো অকলে থকাৰ অভ্যাস হ'ব পাৰে বা আন কাৰোবাৰ লগত কথা পতাৰ অভ্যাস হ'ব পাৰে সেই অভ্যাসখিনি গঢ় দিবৰ কাৰণে অকণমান সময় লাগে ঠিক আছে কিন্তু মানুহে কিন্তু ভুল কৰে মই যিটো মানুহৰ লগত কথা পাতি বুজি পাইছোঁ বা মোক যিসকল মানুহে ফোন কৰে বা মেছেজ কৰে এনেকুৱা টপিকক লৈ পেলাই সকলো এটাই প্ৰশ্ন থাকে যে কেতিয়া ঠিক হ'ম হিলিং বস্তুটো তেনেকুৱা নহয় ন যে অহা মাহৰ 12 তাৰিখৰ পৰা আপুনি ঠিক হৈ যাব অহা মাহৰ 20 তাৰিখে আপুনি নতুন এজন মানুহৰ লগত কথা পাতিব পাৰিব ইট টেক্স টাইম মানে আৰু হিলিং বস্তুটোৱে বহুত কমপ্লিকেটেড মানুহে ভাবে যে হিল মানে এনেকুৱা হয় যে ঠিক আছে আজি বা তাইক পাহৰি গ'লোঁ আজি ৰাতি লগৰকেইটাৰ লগত পাৰ্টি কৰিলোঁ পাহৰি গ'লোঁ আজি মই বেলেগ এজনী ছোৱালীৰ লগত কথা পাতিলোঁ তেওঁক পাহৰি গ'লোঁ বস্তুটো তেনেকুৱা কেতিয়াও নহয় যদি আপুনি হাৰ্টৰ পৰা বস্তুটো ফিল কৰিছিলে জেনুইনলি ফিল কৰিছিলে হিল হোৱাটো ইমান ইজি নহয় ইট টেক্স টাইম মানে আৰু কিছুমান দাগ থাকি যায় মানে আমি নিবিচৰাকৈ যে লাইফটোত কিছুমান দাগ কেতিয়াও শেষ নহয় আৰু দাগবিলাক যে ধুনীয়া নহয় কোনে কৈছে আমাৰতো জোনবাইটোতো দাগ আছে ন গতিকে জোনবাইৰ যিখিনি দাগ আছে সেই দাগখিনি আমি এডমায়াৰ কৰোঁ মানুহৰ দাগখিনি মানুহৰ যিখিনি দুখ দি গ'ল কোনোবাই সেই দুখখিনিৰ পৰা যিখিনি দাগ হ'ল সেই দাগখিনি আমি কিয় এডমায়াৰ কৰিব নোৱাৰোঁ গতিকে চিম্পলকৈ বস্তুখিনি ল'লে ইজি হৈ যায় এই যে সুন্দৰকৈ আপুনি কথাবোৰ বুজাই ন এইকাৰণে চাগে আপোনাৰ কথাবোৰ মানুহে ইমানখিনি ভাল পায় কাৰণ কি হয় ধৰক যিসকলে এনেকুৱা এটা মানে চিটুৱেশ্যন পৰিস্থিতিৰ মাজেৰে পাৰ হয় সেইসকল মানুহে আচলতে বিচাৰে যে কাৰোবাৰ সৈতে কথাখিনি তেওঁলোকে কাউন্সিলিং কৰক পাতক আৰু সেইসকল মানুহে প্ৰশ্ন নকৰাকৈ আপুনি যে উত্তৰবোৰ আপোনাৰ ভিডিঅ'বোৰৰ মাধ্যমেৰে বা বিভিন্ন আন অনুষ্ঠানৰ মাধ্যমেৰে দি গৈছে সেইবাবে চাগৈ আপুনি ইমান কম সময়তে ইমান মানুহৰ মৰম পাইছে আৰু আগলৈকো আপোনাৰ এই যাত্ৰা অব্যাহত থকাক আমি কামনা কৰিম সেয়া আৰু এটা কথা আপোনাক কথা এইখিনিতে সোধোঁ যদি আমি সেই পূৰ্বতে আমি পাতি থকা বিষয়টোৰ কথালৈ উভতি যাওঁ প্ৰেম য'ত থাকিব যদি সেই সম্পৰ্কটো নোহোৱা হৈ যায় তাৰ পাছত আহি থকা কথাটোৱে হৈছে বা অনুভূতিটোৱে হৈছে একাকিত্বৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেকুৱা মানে মই পোনপটীয়াকৈ সুধিলে এনেকৈ আপোনাৰ কথাখিনি আচলতে জানিব বিচাৰিছোঁ যে অকলশৰে থাকি আপুনি ভাল পায় নে একাকিত্বৰ পৰা আপুনি আঁতৰি থাকিব বিচাৰে বস্তুটো এনেকুৱা হয় অকলশৰে থকাৰ যাত্ৰাটো এটা দীঘলীয়া যাত্ৰা কোনোবাই যদি ভাবে যে মই অহাকালিৰ পৰা অকলশৰে থাকিম সেইটো পচিবল নহয় যোনটো চিম্পলকৈ কওঁ যে যিসকল মানুহে অকলশৰে থাকিব পাৰে তেওঁলোকতকৈ পাৱাৰফুল মানুহ কোনো নাই পৃথিৱীত কাৰণ তেওঁলোক ইম'চনেলি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নহয় মই যদি আজি আপোনাৰ ওপৰত ইম'চনেলি ডিপেণ্ডেণ্টে নহওঁ আপুনি মোক হাৰ্ট কৰিব নোৱাৰে কাৰণ আল্টিমেটলি আপুনি হাৰ্ট নকৰে ন মোক মোৰ আপোনাৰ প্ৰতি যিখিনি এক্সপেক্টেশ্যন আছে এক্সপেক্টেশ্যনখিনি হাৰ্ট কৰে যদি মই অকলে থাকিব পাৰোঁ ডেট মিনছ মই ইম'চনেলি ষ্টেবল হয় নিজৰ ক্ষেত্ৰত কিন্তু আনফৰ্চুনেটলি কোনো মানুহ ইমান ষ্ট্ৰং নহয় মানুহ যদি কয় যে মই গোটেই জীৱন অকলে থাকি যাম অকলে থাকিব বিচাৰোঁ সেইটো প্ৰেক্টিকেলি পচিবলে নহয় মানে বহুত কম মানুহৰ কাৰণে পচিবল আৰু সেইটো কাৰণে এটা নেক্সট লেভেলৰ ষ্টেবিলিটি লাগে বাট এইটো টাইমত যিটো টাইমত আমাৰ লাইফত হাজাৰটা প্ৰব্লেম আছে কাৰোবাৰ EMI ডিউ ডেট আছে কাৰোবাৰ বছৰ গালি আছে কাৰোবাৰ ফেমিলি প্ৰব্লেম আছে এইটো টাইমত আমি ইম'চনেলি বা মেণ্টেলি সেইটো লেভেল পোৱাটো অকণমান কঠিন হয় আৰু য়েছ নিজৰ লগত যিটো টাইম আমি স্পেণ্ড কৰোঁ সেই টাইমখিনি বহুত স্পেচিয়েল মইতো বিৰাট এনজয় কৰোঁ কেতিয়াবা ধুনীয়াকৈ গজল এটা শুনিলোঁ কিতাপ এখন পঢ়িলোঁ ৰাতি টেৰেছত জোনবাইটোকে চালোঁ ঠিক আছে এই বস্তুখিনিক একচুৱেলি এনজয় কৰিবৰ কাৰণেও এটা সময় লাগে মানে এটা প্ৰচেছ থাকে মানে আপুনি প্ৰথম দিনা সেইখিনি বস্তু এনজয় কৰিব নোৱাৰে মানে আপুনি ব'ৰ হৈ যাব আপুনি এঘণ্টা এটা গজল এটা লোপত লগাই আপুনি এঘণ্টা অকলে বহি থাকিব নোৱাৰে মানে কাকো টেক্সট নকৰাকৈ বা কাকো ফোন নকৰাকৈ ইট টেক্স টাইম বাট যেতিয়া আপুনি সেই বস্তুটো এটা সময়ৰ পিছত মাষ্টাৰ হৈ যায় তেতিয়া আপুনি তাতকৈ সেই কমফৰ্ট জোনটো এৰিব নিবিচাৰে মানে তাত বহুত বেছি কমফৰ্ট আছে অৰ্থাৎ হিলিঙৰ প্ৰসংগটো যিহেতুকে আপুনি আনিছে হিলিং বুলি ক'লে তাৰ লগতে আৰু এটা শব্দ জড়িত হৈ থাকে স্পিৰিচুৱেলিটিৰ বিষয়টো আপোনাৰ স্পিৰিচুৱেল কথাবোৰো বহুতক যথেষ্টখিনি আকৃষ্ট কৰে গতিকে সেই যে এটা শক্তি অদৃশ্য শক্তি যাৰ ওপৰত বহুতে বিশ্বাস কৰে বহুখিনি ভৰসা কৰে বা কোনোবা এজন আছে কিবা এটা শক্তি আছে তেওঁ চাই আছে তেওঁ মোক সাহস দিব সেই শক্তিটো
আপুনি মহাদেৱৰ এগৰাকী ভক্ত মহাদেৱৰ যথেষ্টখিনি প্ৰভাৱ আপোনাৰ জীৱনত আছে গতিকে সেই শক্তিটোৰ বিষয়ে অকণমান কওকচোন আপুনি সেয়া কিদৰে অনুভৱ কৰে নিজৰ জীৱনটোত আচলতে মই যদি চিম্পলকৈ কওঁ মানুহৰ জীৱনটোত বহুত বেছি দুখ দুৰ্দশা আছে কোনো এজন মানুহৰ লাইফটো ফেৰিটেল নহয় আপুনি লাগিলে যোনে নহওক আপুনি যিমানে পাৱাৰফুল নহওক যিমানে আপুনি ধনী নহওক যিমানে আপোনাৰ মিলিয়নছ অফ ফলোৱাৰ্ছ নাথাকক এট দ্য এণ্ড অফ দ্য ডে জীৱনৰ কোনোবা এটা সময়ত আপোনাক সহায় লগা প্ৰয়োজন হয় আৰু সেই সহায়টো কৰে কেতিয়াবা বিশ্বাসে ঠিক আছে আৰু এই বিশ্বাসটো ইটছ নট মেণ্ডেটৰী যে আপুনি কোনোবা এজন দেৱতাকে পূজা কৰিব লাগিব কোনোবা এটা বিশেষ ধৰ্মকে আপুনি ফ'ল' কৰিব লাগিব বা কোনোবা এটা বিশেষ পাঠ আপুনি ফ'ল' কৰিব লাগিব কিন্তু যেতিয়া সেই বিশ্বাসটো থাকে ন চাবচোন ন'টিচ কৰি চাবচোন বস্তুবিলাক নিজে নিজে এটা সাহস পোৱা যায় আৰু সেই সাহসে আমাক হিল কৰাত সহায় কৰে আমাৰ বস্তুবিলাক সামৰি ৰখাত সহায় কৰে স্পিৰিচুৱেল জাৰ্ণিটো এনেকুৱা হয় যে মই আকৌ কৈ আছোঁ স্পিৰিচুৱেল জাৰ্ণি এদিনীয়া জাৰ্ণি নহয় এইটো এটা বহুত বছৰৰ জাৰ্ণি থাকে আৰু সেই টাইমটো প্ৰত্যেকজন মানুহৰ কাৰণে বেলেগ বেলেগ পাঠক আমি কিছু সময় পূৰ্বে পাতি আছিলোঁ আপোনাৰ সৈতে হিলিঙৰ বিষয়টো আৰু হিলিং যেতিয়া আমি শব্দটো কওঁ স্পিৰিচুৱেল বিষয়টো আমাৰ মন মগজুলৈ আপুনি আহে স্পিৰিচুৱেল আপোনাৰ কথা বতৰাবোৰেও যথেষ্টখিনি দৰ্শকক চুইছে তেওঁলোকৰ মন তেওঁলোকে ভাল পায় কথাবোৰ গতিকে এই স্পিৰিচুৱেল বা এটা যি অদৃশ্য শক্তিৰ বিষয়ে আমি বহুতে কওঁ বা বহুতে বিশ্বাস কৰোঁ যে কিবা এটা শক্তি আছে যিয়ে আমাক সাহস দিয়ে এই স্পিৰিচুৱেল দিশটোৰ প্ৰভাৱ আপোনাৰ জীৱনত কেনেকুৱা আচলতে কি হয় মই ভাবোঁ যে মানুহে জীৱনৰ কোনোবা ক্ষেত্ৰত প্ৰতিজন মানুহে নিঃসংগ প্ৰতিজন মানুহে কোনোবা ক্ষেত্ৰত অকলশৰীয়া আৰু মোৰ এখন চিৰিজতে লাইন আছিলে ৰূপম দায়ে কৈছিলে যে আমি জীৱনৰ কোনোবা ক্ষেত্ৰত সকলো অকলশৰীয়া কোনোবাই কাৰোবাৰ লগত থাকে কোনোবাই অকলে থাকে স্পিৰিচুৱেল বা যোনটো অদৃশ্য শক্তি দুটা বেলেগ বস্তু হয় স্পিৰিচুৱেল আৰু মানে মাইথলজি সেইটো বিলিফটো ৰিলিজিয়াছ বিলিফটো দুটা বেলেগ কনচেপ্ট হৈ যায় মই যদি ইন জেনেৰেল কম্বাইন কৰি পেলাই কওঁ যে অদৃশ্য শক্তিৰ প্ৰতি যোনটো মানুহৰ বিশ্বাস থাকে সেই বিশ্বাসটো আহে নিজৰ কাৰণে এনেকুৱা নহয় যে আমি ভগৱানক ভাল পাওঁ কাৰণে আমি তেখেতক উপাসনা কৰিছোঁ কোনোবা ক্ষেত্ৰত আমি সকলো স্বাৰ্থপৰ হয় গতিকে আমি নিজৰ মেণ্টেল হেল্থৰ কাৰণে বা নিজৰ কিছুমান বস্তু পাবৰ কাৰণে বা এনি ৰিজন আমি অদৃশ্য শক্তিক উপাসনা কৰা আৰম্ভ কৰোঁ স্বাভাৱিকতে স্পিৰিচুৱেলিজি যোনটো জাৰ্ণি হয় জাৰ্ণিটো বহুত কমপ্লিকেটেড আপুনি ওৱান ডেত বা এক বছৰত বা এক মাহত বহুত বস্তু এচিভ কৰাটো অকণমান ডিফিকাল্ট হয় কাৰণ এই বস্তুটো এনেকুৱা হয় কমপ্লিটলি মাইণ্ডৰ ওপৰত হয় ফ'কাছটো যে ফ'কাছটো আনিবলৈ সময় লাগে গতিকে মই যদি নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ কওঁ মই বহুত এটা বছৰ হোৱা নাই মানে সাধনা কৰা কিন্তু যেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ প্ৰথম মানে বহুত কিছুমান কমপ্লিকেশ্যনছ আহিছিলে লাষ্টত উইথ টাইম যেতিয়া এই জাৰ্ণিটোত আগবাঢ়ি গৈছোঁ তেতিয়া ৰিয়েলাইজ হৈছে যে ইয়াতকৈ ধুনীয়া পৃথিৱীত একো বস্তু হ'বই নোৱাৰে কাৰণ এই জাৰ্ণিটোত মই মোক লগ পাইছোঁ মই নিজক লগ পাইছোঁ মানুহক চিনি পাবলৈ শিকিছোঁ হয় এজন মানুহে যদি মোৰ মুখৰ আগত বহুত ভাল ভাল কথাও কৈ থাকে মই ডিপ ডাউন জানো মানে যাতে মাইণ্ডত একচুৱেলি কি চলি আছে আৰু যদি বিশ্বাসৰ কথা কয় যে পৃথিৱীখন বিশ্বাসতে চলি আছে পৃথিৱীখন কণ্ট্ৰেক্টত নচলে মানে ছিগনেচাৰত নচলে চাইনত নচলে পৃথিৱীটো গোটেই এজন মানুহে এজনৰ কৰা বিশ্বাসৰ ওপৰতে চলি আছে আৰু আমি প্ৰত্যেকজন মানুহে প্ৰত্যেকজন মানুহৰ লগত বিশ্বাসৰ এডাল সূতাৰে বান্ধ খাই আছোঁ যদি চিম্পল লেংগুৱেজত কওঁ গতিকে কোনোবা এজন মানুহে যদি বিশ্বাস কৰিছে বা যদি চিম্পল এটা এক্সাম্পলটো মই এটা ৰিচেণ্টলি পষ্ট লিখিছিলোঁ যে নিজৰ সন্তান যেতিয়া হস্পিটেলত এডমিট হৈ থাকে আৰু হস্পিটেলখনৰ ফ্ৰণ্টত থকা গণেশৰ মূৰ্তিৰ সন্মুখত যেতিয়া এজন পিতৃয়ে প্ৰাৰ্থনা কৰে গতিকে সেইজন মানুহে জানে মানে প্ৰাৰ্থনাৰ মূল্য কিমান আৰু আমি প্ৰত্যেকজন মানুহে প্ৰাৰ্থনাত জীয়াই আছোঁ কোন কাৰ প্ৰাৰ্থনাত জীয়াই আছে কোনেও নাজানে মানে মানুহে শুভকামনাত জীয়াই থাকে হয় গতিকে বিশ্বাস বস্তুটোৱে বহুত ষ্ট্ৰং বস্তু হয় মানে চিম্পল কথা যদি আমি এটা বস্তুক যদি ষ্ট্ৰংলি বিলিভ কৰোঁ দেৰ ইজ এ হাই চান্স যে আমি সেই বস্তুটোৰ লগত এটাচ হৈ যাওঁ আৰু যেতিয়া আমি এটাচ হৈ যাওঁ তাৰপৰা ওলাই অহাটো সময় দিগদাৰ হৈ যায় এই জাৰ্ণিটো মানুহে এনজয় কৰিব লাগে এমব্ৰেছ কৰিব লাগে আপোনাৰ কথাখিনিৰ ধৰি গৈছোঁ বহুতে ক'ব বিচাৰে যে বিজ্ঞান প্ৰযুক্তিৰ যুগত আমি সেইবোৰ কিয় বিশ্বাস কৰিব লাগে ভগৱানৰ অস্তিত্বক লৈ বহুতে প্ৰশ্ন কিন্তু সেই কথাষাৰ মই কেতিয়াবা ভাবোঁ আচলতে চিকিৎসা বিজ্ঞানৰ ইমান প্ৰগতি আজিৰ তাৰিখত কিন্তু আপুনি বৰ হাস্পাতালত যেতিয়া যায় তাৰ সমাজতে মন্দিৰ আছে চিকিৎসকসকলে সেৱা কৰিয়ে কেতিয়াবা নাচাৰ বিজ্ঞানীসকলে তেওঁলোকে আপোনাৰ কিবা ডাঙৰ প্ৰকল্প এটা আৰম্ভ কৰাৰ পূৰ্বে পৰীক্ষা চলাৰ পূৰ্বে তেওঁলোকে মন্দিৰত গৈ পূজা অৰ্চনা কৰে একচুৱেলি কি হয় এই বস্তুটো আমাৰ জেনেৰেশ্যন বা আমাৰ আগৰ জেনেৰেশ্যন বা তাৰো আগৰ জেনেৰেশ্যনৰ মাইণ্ডত ফিক্স কৰি দিয়া হৈছে যে বাহিৰৰ চব বস্তু ভাল ঠিক আছে বাহিৰৰ যিখিনি বস্তু আছে সেইখিনি বহুত কুল হয় বাট আমাৰ যদি ইণ্ডিয়ান যদি বিলিফ ছিষ্টেম হয় ইণ্ডিয়ান মাইথলজি হ'ব পাৰে বা আমাৰ যিখিনি বস্তু হয় বেছিক বস্তুখিনি সেই বস্তুখিনি আউটডেটেড
আজি যদি আপুনি মই কোনো ৰিলিজনৰ কথা কোৱা নাই ইন জেনেৰেল কৈ আছোঁ আপুনি যদি আজি ফৰেনৰ এটা চাৰ্চত গৈছে ইউ আৰ দ্য কুলেষ্ট পাৰ্চন বাট আপুনি ধুতি পিন্ধি পেলাই ডেইলি ৰাতিপুৱা মন্দিৰত গৈছে হয়তো কোনোবা ক্ষেত্ৰত মানে মানুহে ভাবে যে ইজ টু আউটডেটেড লাকিলি এতিয়া টাইমটো চেঞ্জ হৈছে লাষ্ট যদি আপুনি 3-4 বছৰ চাই মানুহে এই যিখিনি ভাৰতীয় সভ্যতা যিখিনি সংস্কৃতি যিখিনি উপাসনা সেই উপাসনাক অপেনলি প্ৰমোট কৰিব আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে এইখিনি ওৱান অফ দ্য বেষ্ট টাইম হয় আমাৰ যিখিনি শিপা হয় সেই শিপাখিনি বুজি পাই পেলাই নতুনকৈ আৰম্ভ কৰিছে হয়তো আজিকালি প্ৰশ্ন কৰা মানুহ যথেষ্টখিনি কমিছে কাৰণ চব বস্তুত মানুহে লজিক বিচাৰি থাকে কাৰণ চব বস্তুত লজিক বিচাৰিব নোৱাৰে ন লিটাৰেলি চব বস্তু যদি লজিক থাকিলে হয় তেনে ভগৱানো নাথাকিলে হয় বিশ্বাসো নাথাকিলে হয় আৰু সৃষ্টিও নাথাকিলে হয় চিম্পলকৈ মই সেইটোৱে ভাবোঁ কোনোবাই বিশ্বাস কৰিছে কৰিবলৈ দিয়ক আপুনি নকৰিলে নাই মানে কোনো ফ'ৰ্চ কৰা নাই বাট যদি কোনোবাই বিশ্বাস কৰিছে কৰিব দিয়ক আপুনি যেতিয়া কৰে বিশ্বাসৰ যি সূতাডাল আমি মানুহৰ মাজৰ পাৰস্পৰিক সম্পৰ্কই নহয় আচলতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডই যেন চলি আছে বিশ্বাসৰ বিশ্বাসে মিলোৱা হৰি আমি এইবাবেই চাগে কথাষাৰ কওঁ আৰু এটা কথা এইখিনিতে কথা আপোনাৰ পৰা জানিব মন গৈছে আপোনাৰ ব্যক্তিগত জীৱনৰ এটা কথা এইটো পৰ্যায়ত আহি জীৱনৰ কিবা আক্ষেপ ৰৈ গৈছেনে যে মই এই কামটো বা এই পদক্ষেপটো হয়তো ল'ব নালাগিছিল আৰু লগতে একেলগে সুধিছোঁ যে এনেকুৱা কিবা এটা হাবিয়াস যি আজিও আপুনি মনত পুহি ৰাখিছে আৰু সেই হাবিয়াসটো সন্দৰ্ভত আপুনি নিজকে প্ৰশ্ন কৰিলে কি উত্তৰ পায় নাই মই সঠিক দিশতে আছোঁ বা গন্তব্যস্থান এতিয়া মোৰ দূৰ একচুৱেলি কি হয় মই লাইফত কোনো কামক লৈ ৰিগ্ৰেট নাৰাখোঁ হয়তো আগতে ৰাখিছিলোঁ এতিয়া যেতিয়া বস্তুবিলাক ৰিয়েলাইজ কৰিব আৰম্ভ কৰোঁ যে পৃথিৱীৰ কোনো বস্তুৱে পাৰ্মানেণ্ট নহয় যদি পাৰ্মানেণ্টে নহয় টেম্পৰেৰী বস্তু এটাৰ কাৰণে ৰিগ্ৰেট কিয় ৰাখিম হয় আৰু লাইফটো মই ভাবোঁ এটা পাৰ্মুটেশ্যন কম্বিনেশ্যন হয় মেথছৰ হাজাৰটা কম্বিনেশ্যন আছে প্ৰত্যেকটো কম্বিনেশ্যনে বেলেগ বেলেগ ৰাস্তাত লৈ যায় গতিকে এই যোনটো জাৰ্ণি হয় জাৰ্ণিটো নিজে চুজ কৰিছোঁ হয়তো এইটো জাৰ্ণি যদি 1% ইফাল সিফাল হ'ল হয় মই এটা বেলেগ এটা কমপ্লিটলি বেলেগ এটা ৰাস্তাত থাকিলোঁ হয় ঠিক আছে কাৰণ ইটছ অল এবাউট দ্য পাৰ্মুটেশ্যনছ ন চ' বস্তুটো কি হয় ৰিগ্ৰেট নাই আৰু হাবিয়াস মানে কি হয় হাবিয়াসৰ সংজ্ঞাটো সময়ৰ লগত সলনি হৈ থাকে যেতিয়া স্কুলত আছিলোঁ তেতিয়া বহুত বেছি হাবিয়াস আছিলে যেতিয়া কলেজত পালোঁ হাবিয়াসটো অকণমান কমি গ'ল যেতিয়া মাষ্টাৰ ডিগ্ৰীত MBA কৰিলোঁ তাতকৈ অকণমান কমি গ'ল এতিয়া মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল নিজে বৰ্তমান ছেটেলডে হয় মোটামুটি গতিকে এতিয়া কি হয় নিজৰ হাবিয়াসৰ সংজ্ঞাবিলাক সলনি কৰিছোঁ সপোনৰ সংজ্ঞাবিলাক সলনি হৈছে আগতে বহুত সপোন থাকে ন যিখিনি সপোনৰ কোনো মূল্য বিচাৰি নাপালোঁ যে সেইখিনি কেৰি কৰি থকাটো কোনো মানে বহুত বেছি ৱৰ্থ ইট নহয় সেই সপোনখিনি মই আঁতৰাই দিলোঁ যিখিনি সপোন কঢ়িয়াই ফুৰাটো মই ভাবোঁ যে প্ৰয়োজনীয় মোৰ কাৰণে এজ এ পাৰ্চন মানে মোৰ পাৰ্থ গোস্বামীৰ কাৰণে প্ৰয়োজনীয় সেইখিনি বস্তু কেৰি কৰি আছোঁ বাকীখিনি এলিমিনেট ধৰক কিবা এটা বস্তু আমি বৰ হেঁপাহেৰে বিচাৰিছিলোঁ পালোঁ কিন্তু যেনেকুৱা ধৰণৰ হ'ব বুলি ভাবিছিলোঁ তেনেকুৱা হয়তো নহয় গতিকে সেই যে নিৰাশা এটা আহে কোনো এগৰাকী ব্যক্তিক ধৰক আপুনি জীৱনত বিচাৰিছিলোঁ তেওঁক পালোঁ কিন্তু যেনেকুৱা কথাবোৰ হ'ব বুলি আমি ভাবিছিলোঁ তাৰ ঠিক ওলোটা হ'ল গতিকে সেই যি এটা ঋণাত্মকতা তেতিয়া ক্ৰিয়া কৰে আমি জানো যে যিটো কৰিলোঁ বা হৈ গ'ল তাক আমি আৰু উভতাই আনিব নোৱাৰোঁ আমি তাক সলাব নোৱাৰোঁ গতিকে সেই ঋণাত্মকতাখিনিৰ পৰা ওলাই কিদৰে আমি আহিব পাৰোঁ আপুনি কি ভাবে মানে কি হয় এইটো কথা অলপ আগতে কৈছিলোঁ চাগে যে মানুহৰ প্ৰেমক লৈ এক্সপেক্টেশ্যনটো বেলেগ থাকে মানুহে প্ৰেম মানে কি এটা ফেৰিটেল ভাবি লয় ঠিক আছে কাৰণ লাইফত এনেকুৱা হয় যে যিখিনি আমি বলিউডে দেখা আহিছে ন সৰুৰ পৰা ল'ৰা ছোৱালী লগ কৰিলে লাইফটো বহুত ধুনীয়া হৈ গ'ল ফিলে লগ পিটিলে তাৰপিছত বিয়া হ'ল বিয়া হোৱাৰ পিছততো একো নেদেখায় তাতে এণ্ড হৈ যায় মষ্ট অফ দ্য বলিউড মুভিজ বাট ৰিয়েলিটিত কি হয় প্ৰেম বস্তুটো মানে যোনটো ৰিলেশ্যনশ্বিপ বস্তুটো সেই ৰিলেশ্যনশ্বিপ কেতিয়াও ধুনীয়া হ'বই নোৱাৰে মানে মইতো বিশ্বাসেই নকৰোঁ মানে ঠিক আছে এজন মানুহৰ লগত যদি আপুনি থাকিব তেওঁ ভালখিনিৰ লগত তেওঁ বেয়াখিনিও আহিব কোনো মানুহ হোৱাইট নহয় কোনো মানুহ মানে ব্লেক নহয় এভৰিৱান ইজ গ্ৰে চ' সেই গ্ৰে কালাৰটো যদি আমি একচেপ্ট কৰিব পাৰোঁ লাইফটো বহুত ধুনীয়া হৈ যায় কাৰণ এজন মানুহ যদি আপোনাৰ লগত থাকে মাহেকত 30টা দিন তেওঁ আপোনাৰ লগত সুখত থাকিব নোৱাৰে মানে এট দ্য ছেইম টাইম আপুনিও যদি এজন মানুহৰ লগত থাকে মাহেকত 30টা দিন আপুনিও সুখত থাকিব নোৱাৰে তেওঁৰ লগত সেই বস্তুখিনি একচেপ্ট কৰাটো বহুত জৰুৰী এজন মানুহ যদি আপোনাৰ লগত থাকিব তেওঁ ইনচিকিউৰিটিজ তেওঁ ফ্ৰাষ্ট্ৰেশ্যন তেওঁ এনজাইটি টু চাম এক্সটেণ্ট তেখেতৰ ডিপ্ৰেশ্যন কাৰণ আপোনাৰ লগত থাকিবৰ কাৰণে তেওঁ পৃথিৱীৰ বহুত বস্তু এৰিব লগা হৈছে হয়তো কোনো টু চাম এক্সটেণ্ট তেখেতৰ সপোনো কম্প্ৰমাইজ হৈছে তেখেতে নিজৰ পেৰেণ্টছৰ পৰাও হয়তো টু চাম এক্সটেণ্ট কিবা এটা ৰিজনত হেৰি হ'ব পাৰে কিছুমান কনফ্লিক্ট থাকিব পাৰে চ' এজন মানুহ মানে আমি বাহিৰৰ পৰা যদি দেখা পাওঁ ফুল ফ্লেজেড মেকআপ ৱেষ্টাৰ্ণ ড্ৰেছ স্মাইলিং ফেচ সেই মানুহজনে অকল সেই এক্সটাৰ্নেল এপিয়াৰেঞ্চটোৱে মানুহ নহয় মানে তেখেতৰ ভিতৰত কি চলি আছে তেখেতৰ থট প্ৰচেছত কি চলি আছে তেখেতৰ লাইফত কি বিচাৰে কি নিবিচাৰে সেই যোনটো
কমপ্লিট পেকেজ থাকে ন সেই পেকেজটো একচেপ্ট কৰাটো বহুত জৰুৰী যেতিয়া আপুনি সেই বস্তুটো মানুহজনক এজ এ মানুহ হিচাপে গ্ৰহণ কৰিব এটা সোল হিচাপে একচেপ্ট কৰিব আৰম্ভ কৰিব তেতিয়া আপুনি বুজি পাব যে তেখেতৰ ভালখিনিতো ভালেই ডেফিনেটলি তেখেতৰ যিখিনি বেয়া আছে সেই বেয়াখিনিও আপুনি লাহে লাহে এডপ্ট কৰিব আৰম্ভ কৰে আৰু যেতিয়া আপুনি এডপ্ট কৰিব আৰম্ভ কৰে দুজন মানুহ সুখত থাকে বাট কণ্ডিশ্যন এটাই দুজনে এজনক ভাল পাব লাগিব আৰু অনেষ্ট থাকিব লাগিব সম্পৰ্ক এটাত কম্প্ৰমাইজ কিমান জৰুৰী কাৰণ যদি এনেকুৱা হয় যে আপোনাক মই ভাল পাওঁ কিন্তু আপোনাৰ বাবে মই নিজকে ইমান সলাই পেলালোঁ যে মই নিজকে হেৰুৱাই পেলালোঁ কিন্তু সম্পৰ্কটোৰ খাতিৰত আপোনাৰ সৈতে মই আছোঁ একচুৱেলি কি হয় কম্প্ৰমাইজ সেইখিনিলৈকেহে কৰিব লাগে যিখিনিলৈকে কম্প্ৰমাইজ কৰিলে আপুনি আপোনাক হেৰুৱাব নালাগে যদি ইয়াতকৈ চিম্পলকৈ হয়তো ক'ব নোৱাৰি যদি এটা পইণ্টৰ পিছত আপুনি আপোনাক হেৰুৱাব লগা হৈছে কম্প্ৰমাইজ কৰি তেনেহ'লে সেই সম্পৰ্কৰ মূল্যই নাই কাৰণ দুজন মানুহে দুজন মানুহৰ লগত থাকে কিয় যাতে আপোনাৰ লাইফটো অকণমান হ'লেও বেটাৰ হয় ঠিক আছে যদি দুজন মানুহ দুজনৰ লগত থাকি আপোনাৰ লাইফটো আৰু ৱৰ্ষ্টে হৈ গৈ আছে ডিক্লাইনিং ষ্টেজত গৈ আছে তেনেহ'লে ডেফিনেটলি সেইটোতো কোনো ৱৰ্থ ইট নহয় ন আল্টিমেটলি সেই বস্তুটো ড্ৰেগ কৰি থকাটো কেৰি কৰি থকাটো আৰু যোনটো কথা ক'লে কম্প্ৰমাইজ মই ভাবোঁ যে যদি আপোনাক কোনোবা মানুহে একচেপ্ট কৰিছে আপোনাৰ হিচাপে একচেপ্ট কৰিব আপোনাক আজি ছালমান খান হিচাপে একচেপ্ট নকৰে মানে ঠিক আছে বা কোনোবা লিঅ'নাৰ্ডো দা ভিঞ্চি হিচাপে একচেপ্ট নকৰে আপোনাক আপুনি হিচাপে একচেপ্ট কৰিব ন যদি তেখেতে আপোনাক আপুনি হিচাপে একচেপ্টে কৰিব নোৱাৰে আপোনাৰ ফ্ল'জ আপোনাৰ ইনচিকিউৰিটিজ আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন আপোনাৰ কাম আপোনাৰ পৰিচয় সেই বস্তুখিনি যদি তেখেতে সম্পূৰ্ণৰূপে একচেপ্টে কৰিব নোৱাৰে তেন্তে সেই ৰিলেশ্যনৰ কোনো ভেলুৱে নাই আমি সকলোৱে আশাত বন্দী আৰু যাক আমি নিজৰ বুলি ভাবোঁ তেওঁৰ পৰা হয়তো অধিক আশা কৰোঁৱে সদায় স্বাভাৱিক এটা প্ৰৱণতা টক্সিক ৰিলেশ্যনশ্বিপ এটাত আগলৈ হয়তো ভাল হ'ব কথাবোৰ সলনি হ'ব সেই আশাত আমি থকা উচিত জানো যদি আমাৰ সেই শংকা এটা থাকে নাই হয়তো আগলৈ নহয় বা কথাবোৰ দিনতে বেয়াৰ দিশেহে গৈ আছে সম্পৰ্কটোৰ পৰা ওলাই অহা উচিত আচলতে কি হয় এইটো কুৱেশ্যনৰ এনচাৰ হয়তো এনেকুৱা হ'ব পাৰে যে পৰিস্থিতিৰ লগত বেলেগ বেলেগ থাকে ছাপ'জ আজি আপোনাৰ কোনোবা এগৰাকী পাৰ্টনাৰ আছে তেখেতৰ যিটো পাষ্ট হিষ্ট্ৰী হয় সেই পাষ্ট হিষ্ট্ৰীৰ ওপৰত তেখেতৰ প্ৰেজেণ্টটো বহুত ডিপেণ্ড কৰে ঠিক আছে হয়তো কাৰোবাৰ পাষ্ট ট্ৰমাছ থাকিব পাৰে তেখেতৰ এটা ভয়ানক অতীত থাকিব পাৰে যিটো অতীতৰ কাৰণে হয়তো বৰ্তমানটো অকণমান বেয়া হৈ আছে বাট আপোনাৰ মৰমে আপোনাৰ আবদাৰে আপোনাৰ সাহসে তেখেতৰ হয়তো ভৱিষ্যতটো ধুনীয়াও কৰিব পাৰে ঠিক আছে বাট কিছুমান মানুহ বাই ডিফল্টে তেনেকুৱা থাকে হয় কাৰণ মানুহৰ মাইণ্ডত আজি স্পেচিয়েলি এইটো টাইমত এনেকুৱা চলি আছে কনষ্টেণ্ট কম্পেৰিজন চলি আছে মানুহৰ তাত বহুত অপশ্যন আছে যদি আজি আপুনি কাৰোবাক লগ কৰিব বিচাৰে এতিয়া আপুনি ইনষ্টাগ্ৰামটো খুলিলে হয়তো 10জনী ছোৱালী লগ পাব প্ৰেক্টিকেল কথা চ' মানুহৰ মাইণ্ডত আজিকালি বহুত অপশ্যন চলি থাকে আৰু সেই অপশ্যনটোৱে মানুহক কি কৰে বহুত ক্ষেত্ৰত কমপ্লিকেটেড কৰি দিয়ে কনফিউজ কৰি দিয়ে যদি টক্সিচিটি সেইবিলাক ৰিজনৰ পৰা আহিছে দেন আই ডোণ্ট থিংক চ' সেই বস্তুটো ড্ৰেগ কৰাৰ কিবা প্ৰয়োজন আছে যদি আপোনাক লৈ চিয়'ৰ নহয় তেনেহ'লে ড্ৰেগ কৰি কি পাব যদি আপোনাৰ এনি টাইম ভুলেই বিচাৰি থাকে যদি আপোনাৰ লগত কাজিয়া কৰাৰ ডেইলি নতুন নতুন ৰিজনহে বিচাৰি ফুৰে তেনেহ'লে সেই বস্তুটো ড্ৰেগ কৰাৰ কোনো প্ৰয়োজন নাই বাট যদি তেখেতে নিজক ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰি আছে তেখেতে মানে আপুনি তেখেতক সহায় কৰাটো তেখেতে বিচাৰিছে ঠিক আছে তেনেহ'লে হয়তো এটা হোপ থাকি যায় আৰু এই হোপটোৱে মানুহক জীয়াই ৰাখে অৰ্থাৎ হোপৰ কথা আমি কৈ আছোঁ বিশ্বাসৰ কথা আমি পাতি আছোঁ কিন্তু এই অনুভূতিবোৰ এই শব্দবোৰ পূৰ্বৰ দৰে থকাৰ পাছতো সম্পৰ্কবোৰৰ স্থায়িত্ব কিয় ইমান কমি গৈছে আজিৰ তাৰিখত যিমান আমি দেখোঁ যে বা ইমান ধুনীয়া এটা সম্পৰ্ক ইমান ধুনীয়া এটা কাপল কিন্তু হয়তো সম্পৰ্কটো বেছি নিটিকিলে বিয়াৰ বেছি দিন হোৱাই নাই বিচ্ছেদৰ দিশলৈ আগবাঢ়িলে এইবোৰ কিয় আচলতে ইমান এই বস্তুটো এনেকুৱা হৈছে যে আজিকালি এগেইন মই এইটো কৈছোঁ অপশ্যনছ বহুত এতিয়া আমাৰ ককা আইতাৰ দিনত আমি ডিভ'ৰ্চ শব্দটো শুনাই নাছিলোঁ আমাৰ ককা আইতাই এতিয়াও নাজানে চাগে ডিভ'ৰ্চ মানে কি হয় মানুহে বিয়া পতাৰ পিছত ছেপাৰেটো হ'ব পাৰে এটা আচৰিত কনচেপ্ট মানে তেওঁলোকৰ কাৰণে বাট এতিয়া কমন হৈ গৈছে যদি অকণমানো কিবা এটা কথা হয় ডাইৰেক্টলি ডিভ'ৰ্চলৈকে গৈ পায় বা যদি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত কি হয় যদি 2 বছৰ একেলগে আছে বহুত এটা ভাল সম্পৰ্ক সৰু এটা কথা এটা সৰু কথাৰ কাৰণে আজিৰ দিনত মানুহে মানুহক এৰি দিব পাৰে চিৰদিনৰ কাৰণে হয় এই বস্তুটো এইটো কাৰণে হৈছে কাৰণ তেখেতেও জানে ন তেখেতৰ তাত আজি আপুনি কাৰোবাৰ লগত আছে ডেফিনেটলি তেখেতৰ মাইণ্ডত চলি থাকিব যে আৰু 10টা অপশ্যন আছে কনষ্টেণ্ট কম্পেৰিজন আৰু মেইন প্ৰব্লেমটো কি হৈছে মানুহে আজিকালি এজন মানুহৰ ভিতৰত 10জন মানুহ বিচাৰে কোনোবা দেখাত ভাল হয় কোনোবাই কথা ভাল কয় কোনোবাই ভাল গীটাৰ বজায় কোনোবাই ভাল লিখে ঠিক আছে বাট ছ'চিয়েল মিডিয়াৰ জামানাত মানে কি হৈ আছে যিটো ইনষ্টাগ্ৰামৰ ৰিল হৈ আছে ইমান পাৰফেক্টলি দেখায় ন এজনী ছোৱালীজনী যদি দেখাত বহুত ধুনীয়া হয় নেক্সট এটা ৰিলত দেখিব এজনী ছোৱালীয়ে বহুত ভাল খানা বনাই আছে নেক্সট এটা ৰিলত চাম যে এজনী ছোৱালীয়ে বহুত ভাল মানে কি ক'ম ইণ্ডিয়ান মিউজিক প্ৰেক্টিচ কৰি আছে কালচাৰেলি বহুত বেছি ৰিচ তো আমাৰ মাইণ্ডত কি যোন লাগে কাছ এনেকুৱা এজনী ছোৱালী পালোঁ হয় যোন দেখাত বহুত ভাল যোনে বহুত ভাল কুক কৰে যাৰ স্বভাৱ চৰিত্ৰ বহুত ভাল ঠিক আছে যোনে কালচাৰেলি বহুত বেছি ৰিচ প্ৰেক্টিকেলি এইটো পচিবল হয় ঠিক আছে গতিকে আমি আমাৰ মাইণ্ডত এখন ইমেজিনেৰী দুনিয়া ক্ৰিয়েট কৰি লৈছোঁ থ্ৰু কম্পেৰিজন আৰু সেই দুনিয়াখনৰ কাৰণে আমাৰ লগত যোন আছে আমি তেখেতক ভেলু নিদিওঁ
আৰু যেতিয়া ভেলু নিদিওঁ এটা টাইমৰ পিছত ভেলু নিদিলে বস্তুবিলাক হেৰাই যাব লাগে কোনোবা বস্তুৱেই হওক বা মানুহে হওক আৰু হেৰুৱাৰ পাছতহে আমি আচলতে কিমান গুৰুত্বপূৰ্ণ আমাৰ বাবে আছিল বা কিমান আপোন আছিল তাক হয়তো অনুভৱ কৰোঁ বাট কি হয় এবাৰ হেৰুৱাৰ পিছত যদি সেই মানুহজন আপুনি ঘূৰাইও পায় ন কেতিয়াও সম্পূৰ্ণৰূপে নাপায় মানে বুজি পাইছে ভগা কাজ জোৰা লগোৱাৰ দৰে হয় আপুনি হয়তো ভঙা কাজখিনি কিবা কৰি জোৰা লগাবও পাৰে কিন্তু এটা সময়ত এনেকুৱা আহিব আপুনি যেতিয়া চুব যাব ন আপোনাৰ হাত কাটিব গম পাইছে আপোনাৰহে তেজ ওলাব গতিকে মানুহৰ পৰা আঁতৰি যোৱাৰ পিছত আকৌ লগ পোৱা আকৌ বস্তুখিনি ফিক্স কৰাটো স্পেচিয়েলি এইটো জেনেৰেশ্যনত এইটো টাইমত এইটো ডিজিটেল এৰাত প্ৰেক্টিকেলি মেবি পচিবল নহয় মই বিশ্বাসেই নকৰোঁ গতিকে লগত থাকোঁতে ভেলু দিওঁ পাৰ্থৱ এতিয়া এইখিনি কথা মই নিশ্চিত বহুতক যথেষ্টখিনি সহায় কৰিব কাৰণ এবাৰ উনুকি আহিছোঁ ইতিমধ্যে বিষয়টো যে সেই যে কথা পাতিবৰ বাবে মানুহ এজন বিচাৰে সকলোৱে কাউন্সিলিঙৰ বাবে সেই কথাখিনি তেওঁলোকক সহায় কৰিব বুলি মই আশাবাদী আৰু এতিয়া আমি বেছি আৰু দীঘলীয়া নকৰোঁ অনুষ্ঠানটো আপোনাক যদি অতি সংক্ষেপত মই কেইটামান টাৰ্ম কওঁ কেইটামান অনুভূতিৰ কথা কওঁ আপোনাৰ দৃষ্টিত সেইকেইটা প্ৰেমৰ কথাত আপুনি ইতিমধ্যে কৈছে সম্পৰ্কৰ কথাখিনিও আপুনি ইতিমধ্যে কৈছে মানুহ বা মানৱতাৰ বিষয়ে যদি সোধা হয় আপোনাক মানৱতা মই ভাবোঁ যে মানৱতা বৰ্তমান টাইমত যিটো সময় চলি আছে মই ভাবোঁ যে আটাইতকৈ ৰিপিট হ'বলগীয়া শব্দ মানুহে বাৰে প্ৰতি মানৱতীয় কথা ক'ব লাগে ৰিপিট হ'ব লাগে প্ৰেক্টিচ হ'ব লাগে এটা বাচ্চাক যেতিয়া সৰুৰ পৰা আমি কিছুমান বস্তু শিকাওঁ ABCD শিকাওঁ এট দ্য ছেইম টাইম ABCDৰ লগত সেই বাচ্চাকেইটাৰ ব্ৰেইনত এইটো ফিডিং হ'ব লাগে যে হিউমেনিটি কেনেকৈ জীয়াই ৰাখিব লাগে মানৱতা সৰু ষ্টেপ মই এনেকুৱা কোৱা নাই যে বহুত আপুনি ডাঙৰ কাম কৰোঁ এটা বেবী ষ্টেপছ লৈ চাওক ন সেই বেবী ষ্টেপছকেইটা এদিন হয়তো এনেকুৱা হ'ব পাৰে গোটেই দুনিয়াত বহুত বেছি ইনফ্লুৱেঞ্চ কৰিব পাৰে বন্ধুত্ব বহুত ইম্পৰ্টেণ্ট মোৰ কাৰণে কাৰণ বহুত কথা বহুত মানুহক ক'ব নোৱাৰি যিখিনি বন্ধুত্ব আছে তেওঁলোকে আনকণ্ডিশ্যনেলি লগত থাকে মোৰ দুখ ভাগৰ নোকোৱা কথাবোৰ তেওঁলোকে বুজি পায় গতিকে বন্ধুত্ব যদি এটা চিম্পল ৱৰ্ডত কওঁ সাহস অকলশৰীয়াকৈ যদি কিছু সময় আপুনি কটাব বিচাৰে নিজৰ মতে নিজৰ সৈতে কি বাছি ল'ব কিতাপ এখন নে গীত বা গান চাওক এটা সময়ত কিতাপ পঢ়িছিলোঁ যথেষ্ট পঢ়িছিলোঁ বাট এইটো টাইমত যদি অপশ্যন দিয়ে কাৰণ এতিয়া লাইফটো বহুত হেক্টিক চলি আছে হয়তো মই এতিয়া এখন ভাল ডকুমেণ্টাৰী বা এখন চিৰিজ পিক কৰিম যদি মই একদম অনেষ্ট অপিনিয়ন দিওঁ যদি মোৰ তাত দুদিন টাইম আছে দুদিন একো কাম নাই তেতিয়া হয়তো কিতাপখন পিক কৰিম কিন্তু মই এঘণ্টাৰ কাৰণে কিতাপখন পিক নকৰোঁ আপোনাৰ প্ৰকাশভংগী বা আপোনাৰ অভিব্যক্তিৰ পৰা আচলতে ধৰিব পাৰিছোঁ কিমান বিশেষ আছিল সেইগৰাকী ব্যক্তি আপোনাৰ বাবে আৰু আছিল বুলি কোৱাটো পিছতে ভুল হ'ব আছে আপোনাৰ সৈতে থাকিব চিৰদিন সেয়া কিমানখিনি প্ৰেৰণা পায় কিমানখিনি শক্তি পায় বিশেষকৈ লিখা মেলাৰ ক্ষেত্ৰখনত কিমানখিনি তেখেত আপোনাৰ বাবে আচ্ছা সেইটো একচুৱেলি এটা কনষ্টেণ্ট ছাপৰ্ট হয় যেতিয়া কোনো লগত নাথাকে সেই অনুভূতিখিনিৰ লগত থাকে সেই সাহসখিনিৰ লগত থাকে আৰু সেই বস্তুখিনি মই ভাবোঁ যথেষ্ট মানে যে ফিজিকেল ফৰ্মত কোনোবা লগত থকাতকৈ যদি স্পিৰিচুৱেলি কোনোবা আপোনাৰ লগত কানেক্ট হৈ আছে ন মানসিকভাৱে আপুনি কাৰোবাৰ লগত জড়িত হৈ আছে মই ভাবোঁ সেই বস্তুটোৱে মানুহক সাহস দিয়ে আৰু সাহসখিনিয়ে যথেষ্ট জীৱনত আগবঢ়াই দিব কাৰণে আৰু এই সাহস এই ধৰণৰ প্ৰেৰণা আপুনি আন 10জনক দি আছে সেয়া আচলতে চেষ্টা কৰি আছোঁ আৰু এটা কথা আপোনাক শেষত জানিবলৈ মন গৈছে যেতিয়া আপুনি লিখা মেলাৰ কথা আমি উলিয়াইছোঁ বা আপোনাক ভাল পোৱা মানুহৰ কথা কৈছোঁ সম্ভৱ নহয় যে আপোনাৰ প্ৰত্যেকগৰাকী মানুহে ভাল পাব আপোনাক সমালোচনা কৰা আপোনাক বেয়া পোৱা মানুহ নিশ্চয় আছে তাৰ মাজত খুট উলিওৱা মানুহ নিশ্চয় আছে গতিকে সেই সমালোচনাক আপুনি কিদৰে লয় আপুনি একেবাৰে পৰৱাই নকৰে নে আপুনি তাৰ পৰা ইতিবাচকতাখিনি ল'ব বিচাৰে মানে কি হয় বস্তুবিলাক মই ভাবোঁ যে গোটেই জীৱনটোৱে কম হৈ যায় নতুনকৈ বস্তুবিলাক শিকিবৰ কাৰণে গতিকে সমালোচনা বস্তুটো এনেকুৱা হয় যিসকলে মোক সমালোচনা মানে বহুত বেছি সমালোচনা দেখা নাই বাৰু টু বি ভেৰি অনেষ্ট তেওঁলোকে যদি কোনোবাই নিজৰ ভুলবোৰ শুধৰাই দিছে মই তেওঁলোকৰ প্ৰতি সদায় ঋণী হৈ থাকিম যে তেওঁলোকে মোক এজন বেটাৰ পাৰ্চন হোৱাত হয়তো সহায় কৰিছে বস্তুবিলাক নতুনকৈ চোৱাত সহায় কৰিছে কিন্তু মই বস্তুবিলাকক যদি কোনোবাই বহুত বেছি নিগেটিভো কয় মই ইমান বেছি চিৰিয়াছলি নলওঁ কিয় নলওঁ কাৰণ মোৰ লিখাটো মোৰ জীৱনৰ এটা পাৰ্ট হয় মোৰ জীৱন নহয় হয় আৰু মই আজি যি লিখি আছোঁ বা যি কণ্টেণ্ট বনাই আছোঁ সেই বস্তুখিনি মোৰ ষ্টৰি হয় মানে মই নিজৰ কথাখিনি কেনেকৈ ক'ব বিচাৰিছোঁ সেইটোহে বস্তু মানে মোৰ দৃষ্টিৰে মই কেনেকৈ চাই আছোঁ আৰু সেইটো মেণ্ডেটৰী নহয় যে সকলোৱে মোৰ দৃষ্টিৰে চাব বা মই যেনেকৈ এই পানী বটলটো দেখি আছোঁ প্ৰত্যেকজন মানুহে ছেইম এংগেলতে পানী বটলটো দেখিব মই ভাবোঁ যে মই যিখিনি বস্তু ফিল কৰোঁ যিটো বস্তু মই ভাবোঁ যে মই ক'ব লাগে মানুহক
যদি কিবা এটা ভিডিঅ' বনাইছোঁ যদি শ্বৰ্ট মুভি এখনো বনাইছোঁ বা কিবা এটা লিখিছোঁ ৰেণ্ডমলি সেইটো হৈছে মোৰ সম্পূৰ্ণ মোৰ দৃষ্টিকোণ যিসকল মানুহে সেই বস্তুটোত এলাইণ্ড হৈছে তেওঁলোকে চাইছে যিসকল মানুহে ভাবিছে যে এইটো ৱৰ্থ ইট নহয় তেওঁলোকৰ কাৰণে তেওঁলোকে এভইড কৰিছে মই সকলোতে সুখী মানে মোক সকলো মানে চিনি পাব নালাগে ভালো পাব নালাগে যদি দুজন মানুহেও ভাল পায় দুজন মানুহ যদি চিনি পায় যদি তেওঁলোকৰ মোৰ কোৱা কথাখিনি বা লিখা কথাখিনি যদি তেওঁলোকে জীৱনত অকণমান সাহস পাইছে ন মই ভাবোঁ সেইটোৱে মোৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি আৰু প্ৰাৰ্থনা আৰু আপোনাক সেই ভাল পোৱা আপোনাৰ লিখাই তেওঁলোকক নতুনকৈ জীৱনটো পাবলৈ যি স্পৃহা যোগাইছে তেনেকুৱা সংখ্যা কিন্তু যে বাঢ়ি গৈ আছে আপোনাৰ সামাজিক মাধ্যমৰ লিখা মেলাৰ পৰা আমি সেয়া গম পাওঁ আৰু একেবাৰে শেষত চৌপাশৰ ঋণাত্মকতা আমাৰ ব্যস্ততা বা যি মানসিক হেঁচা বোজা তাৰ মাজত সকলোখিনিৰ সৈতে আৰম্ভণিতে কোৱা প্ৰশ্নৰ এই শব্দটো এডজাষ্ট কৰি আমি কিদৰে চলিব পাৰোঁ ঋণাত্মকতাৰ মাজতো আমি ইতিবাচকতাবোৰ লৈ কিদৰে জীৱনত আগুৱাই যাব পাৰোঁ আপোনাৰ ফালৰ পৰা টিপছ পৰামৰ্শ যি বুলিয়েই কয় মানে কি হয় পৃথিৱীখন আমি বিচৰা ধৰণে হ'ব লাগিব বুলি কোনো কথা নাই আমি যেনেকৈ বিচাৰোঁ যেনেকৈ চাব বিচাৰোঁ তেনেকুৱাই যে হয় তেনেকুৱা কোনো কথা নহয় একেবাৰে নহয় লাইফত প্ৰব্লেমছ আহিবই ঋণাত্মক বস্তু আহিবই আপুনি যদি ৰাস্তাত খোজো কাঢ়ি গৈ থাকে দুজন মানুহে আপোনাৰ মানে ভালকৈ চাব এজন মানুহে হয়তো আপোনাক গালিও দিব কিবা কাৰণে সেইটো পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ মানে একদম চিম্পল লেংগুৱেজ যদি কওঁ গতিকে সেই বস্তুখিনি একচেপ্ট কৰিব লাগে লাইফ ইজ এ জাৰ্ণি আৰু সেই যাত্ৰাটো মানে এনেকুৱা হয় যে আপুনি সেই যাত্ৰাটো যদি উপভোগে নকৰে যদি আপুনি সদায় সেই ডেষ্টিনেশ্যনটোৰ কথাই ভাবি থাকে তেনেহ'লে আপুনি কেতিয়াও গৈয়ে নাপাব ঠিক আছে গতিকে প্ৰতিটো খোজ উপভোগ কৰক আজি আপোনাৰ লগত ইয়াত বহিলোঁ দুটা কথা পাতিলোঁ কেমেৰা অন হৈ আছে সেইটো এটা বেলেগ পাৰ্ট হয় বাট কথাখিনি যে পাতি আছোঁ সেইটো এটা লাইফৰ আজিৰ দিনটোৰ এইটো সন্ধিয়াটোৰ এটা বহুত ভাল টাইম হয় কালি কি হ'ব দেখা যাব কালিটো কালি চৰ্ট আউট কৰি ল'ম আজিৰ দিনটো ভাল গ'ল ফ্ৰণ্টত পানী বটল আছে ভিতৰত বন্ধু কেইজনমান আছে আমি বহিম অলপ পিছত চ' এটা এটা দিনকৈ পাৰ কৰক জীৱনটো ধুনীয়া হৈ যাব বৰ্তমানখিনি আমি উপভোগ কৰা উচিত বৰ্তমানটো উপভোগ কৰা উচিত লগতে এনেকুৱা নহয় যে ফিউচাৰত কি হ'ব দেখা যাওক ভাৰমে যায় ফিউচাৰ সেইটোও হয়তো হ'ব নালাগে অকণমান প্লেনিং থাকিব লাগে অকণমান সাহস থাকিব লাগে অকণমান এডজাষ্টমেণ্ট থাকিব লাগে তাতকৈ বেছি একো নালাগে ঠিকে এই কথাখিনি আমি আচলতে নিজৰ জীৱনত কিমানখিনি কাৰ্যকৰী কৰিব পাৰিছোঁ কিমানখিনি আমি ইয়াৰ ব্যৱহাৰিক ক্ষেত্ৰত ইয়াক আমি উপযোগ কৰিব পাৰিছোঁ তাৰ ওপৰতে বহুখিনি কথা নিৰ্ভৰ কৰে মই নিশ্চিত যে পাৰ্থক ব্যক্তিগতভাৱে নাজানিলেও যিসকলে তেওঁৰ লেখা মেলাৰ জৰিয়তে জানে তেওঁৰ লেখাৰ পৰা তেওঁৰ কথাৰ পৰা যিসকলে প্ৰেৰণা পায় তেওঁলোকে বহুখিনি নতুন কথা আজি অনুষ্ঠানটিৰ জৰিয়তে জানিবলৈ পালে বা তেওঁৰ কিছু হ'লেও সেই বিশেষ দিশ জানিবলৈ যাৰ বিষয়ে আপোনালোকৰ আগ্ৰহ আছিল সেয়া হয়তো আমি এই অনুষ্ঠানটিৰ জৰিয়তে প্ৰকাশ কৰিবলৈ পৰিস্ফুট কৰিবলৈ সক্ষম হৈছোঁ পাৰ্থ বহুত ধন্যবাদ আপোনাক মই বুজি পাওঁ আপুনি বহুত ব্যস্ত তাৰ মাজত আপুনি এই সময়কণ আমাক দিলে লগতে আপোনাৰ যিদৰে আপোনাৰ জৰিয়তে আন 10জনৰ জীৱনলৈ যোগাত্মকতা গৈ আছে আমি বিচাৰোঁ যে তেওঁলোকৰ এই আশীষ মৰমে আপোনাৰ জীৱনটো আৰু অধিক সুন্দৰ কৰি তোলক আপোনাৰ সেই সুন্দৰতা আৰু অধিক ধুনীয়া ধুনীয়া সৃষ্টি আমাৰ মাজলৈ আনক আৰু সকলোবোৰ ধুনীয়া হওক সকলোৱে হাঁহি মেলি থাকক সকলোৱে ভাল হৈ থাকক নেতিবাচকতা একেবাৰে নোহোৱা হৈ যাওক একেবাৰে শেষত মই নকওঁ আপোনাৰ জৰিয়তে আপুনি অনুষ্ঠানটো দৰ্শকসকলৰ বাবে দুআষাৰ কৈ যদি সামৰে গতিকে সেইটোৱে ক'ম যে সকলো ভালে থাকক লাইফত বহুত বেছি টেনশ্যন লৈ লাভ নাই জীৱনটো উপভোগ কৰক জীৱনটো আগুৱাই লৈ যাওক বাকী আপোনালোকৰ বহুত ধন্যবাদ আপুনি ইমান ধুনীয়াকৈ হাত ধৰিলে কথাখিনি আৰু আমাৰ যিটো কনভাৰচেশ্যন হ'ল মোৰ এনেকুৱা কেতিয়াও নালাগে যে মই এটা ইণ্টাৰভিউত বহি আছোঁ আমাৰ কথাখিনি গতানুগতিকভাৱে আগুৱাই গৈ থাকিলে আমি কোনো হয়তো স্ক্ৰিপ্টটো ইউজ কৰা নাই আমি নৰ্মেলকৈ দুজন বন্ধুৱে যেনেকৈ কথা পাতে তেনেকৈ কথা পাতিলোঁ আৰু মই ভাবোঁ যে এই কথাখিনি মানুহে হয়তো শুনিলে ভাল পাব যদি কোনোবা ক্ষেত্ৰত এনেকুৱা কথাও ক'লোঁ যিটো ক'ব নালাগে আপোনালোকে বিবেচনা কৰি চাব কিয় ক'লোঁ গতিকে ধন্যবাদ সকলো ভালে থাকক আপোনালোকক মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে ধন্যবাদ লগতে শেষত এটি আহ্বান এটি অনুৰোধ আমি নতুনকৈ প্ৰচেছ চলাইছোঁ আমাৰ এই সংবাদ মাধ্যমটিয়ে আগবঢ়াই নিয়াৰ গতিকে আমাৰ ইউটিউব বা ফেচবুক আদিকে ধৰি যিমান সংখ্যক আমাৰ প্লেটফৰ্মত ছ'চিয়েল মিডিয়া বিভিন্ন প্লেটফৰ্মত আমাৰ এই পেজ আছে আপোনালোকে লাইক কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনে বিশেষ অতিথিক আমি আগলৈকো আমাৰ বিশেষ অনুষ্ঠানত আমন্ত্ৰণ জনাবলৈ আপোনালোকৰ মৰম আশীষ লৈ প্ৰচেষ্টা অব্যাহত ৰাখিম আজিলৈ সামৰিছোঁ নমস্কাৰ